আৰম্ভ কৰোঁ। নমস্কাৰ, শুভ সন্ধিয়া। গণিত চৰাৰ আজি বিশেষ অনুষ্ঠানলৈ আমি সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে সকলোৱে পৰিচিত এখন মুখ, অসমৰ সুসন্তান, আমাৰ গৌৰৱ ডক্টৰ ৰুবুল মাউত। তো আজি অনুষ্ঠানটো আমি হাত ধৰিবলৈ আমাৰ গণিত চৰাৰ দুজন সদস্য ফিৰদৌছ আৰু অভিষেকক স্বাগতম জনাইছো। মই দৰ্শকসকলক অনুৰোধ কৰিছো যে তেওঁলোকে যদি অনুষ্ঠানটো চাই আছে আৰু তেওঁলোকৰ যদি কিবা প্ৰশ্ন আছে ডক্টৰ মাউত ছাৰলৈ, তেন্তে তেখেতে কমেন্ট সেকশনত লিখি দিব। পৰৱৰ্তী সময়ত আমাৰ সদস্য ফিৰদৌছ আৰু অভিষেকে প্ৰশ্নখিনি উত্থাপন কৰিব। ফিৰদৌছ। নমস্কাৰ, সমূহ শ্ৰোতা দৰ্শকক গণিত চৰাৰ বিশেষ বাৰ্তালৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ লৈছোঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ হাৰ্ভাৰ্ড মেডিকেল স্কুলত ৰিচাৰ্চ ফেলো হিচাপে গৱেষণাৰত অসমৰ সুসন্তান ডক্টৰ ৰুবুল মাউতৰ সৈতে। এইগৰাকী ব্যক্তিৰ জন্ম তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিকটৱৰ্তী কৈলাশপুৰ গাঁৱৰ এটি কৃষক পৰিয়াল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি পুনেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক গৱেষণাগাৰত PhD ডিগ্ৰীৰ বাবে যোগদান কৰে। ইয়াত গৱেষণাৰ কাম আদতে সামৰি তেওঁ মুম্বাইস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান TIFRত বিজ্ঞান বিষয়া হিচাপে কাম কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকালৈ যায় আৰু 2017 চনত মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা জিন সম্পাদনা বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। হাৰ্ভাৰ্ডত যোগদান কৰাৰ আগতে তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেশ্যন ইনোভেশ্যন ফেলো হিচাপে গৱেষণা কৰি আছিল। তেওঁৰ মোৰো এটা সপোন আছে শীৰ্ষক গ্ৰন্থখনে বহু পাঠকক মুগ্ধ কৰিবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ এইগৰাকী প্ৰতিভাধৰ ব্যক্তিৰ লগত হোৱা এই বাৰ্তালাপ অসমৰ শিক্ষাৰ্থী যুৱক যুৱতীৰ বাবে প্ৰেৰণাদায়ক হ'ব। নমস্কাৰ ছাৰ। গণিত চৰাৰ বাৰ্তালাপলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ দৰে স্বনামধন্য গৱেষক বিজ্ঞানী এগৰাকীৰ সৈতে বাৰ্তালাপ কৰিবলৈ লৈ নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। থেংক ইউ। মোৰ ফালৰ পৰা মই চবকে ধন্যবাদ জনাইছোঁ। ফিৰদৌছ, মঞ্জু, পংকজ আৰু অভিষেক, তোমালোকে কণ্টেক্ট কৰিছিলা, চ' ধন্যবাদ। জেনেৰেলি মই ইমান এনেকুৱা লাইভ এৰিয়াত অহা নহয়, চ' আজি এইখন তোমালোক চবেই বিজ্ঞানৰ বুলি মই তেনেকৈ আহিম বুলি ক'লোঁ, জেনেৰেলি অহা নহয়। চ' ধন্যবাদ, কথা পাতিম। ধন্যবাদ ছাৰ। ছাৰ, মই প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। ছাৰ, বহু অভিভাৱকে নিজৰ জীৱনত দেখা কেৰিয়াৰ সম্পৰ্কীয় সপোনটো নিজৰ সন্তানৰ দ্বাৰা পূৰণ কৰিব বিচাৰে। আনহাতে কিছুমান অভিভাৱকে নিজৰ সন্তানক কেৰিয়াৰ সম্পৰ্কীয় সপোন দেখিবলৈ এটা পৰিৱেশ সৃষ্টি কৰি দিয়ে, যাৰ বাবে তেওঁলোকে নিজৰ সন্তানক ভালৰো ভাল বিদ্যালয়ত অধ্যয়ন কৰিবলৈ দিয়ে। আপোনাৰ আত্মজীৱনীমূলক গ্ৰন্থ মোৰো এটা সপোন আছে পঢ়ি তাৰ পৰাই লক্ষ্য কৰিছোঁ যে আপোনাৰ অভিভাৱকে আপোনাৰ কেৰিয়াৰক লৈ তেনে কোনো সপোন দেখা নাছিল বা আপোনাক সপোন দেখাৰ বাবে পৰিৱেশ সৃষ্টি কৰি দিবলৈ কোনো চেষ্টা কৰা নাছিল। মানে তেওঁলোকৰ তেনেকুৱা কোনো সম্বল নাছিল। তেনেস্থলত আপুনি জীৱনত কিদৰে ইমান দূৰ আগুৱাই গ'ল? আপোনাৰ জীৱনৰ এই কাংক্ষিত সফলতাৰ বিষয়ে আপোনাৰ মুখৰ পৰাই শুনিব পালে ভাল লাগিব ছাৰ। ডেফিনেটলি। ধৰা বহুত কথাটো ধৰা মোৰ এটা সপোন আছে, তাত লিখা হৈছেই। তথাপিও কিছুমান ক'ব পৰা যায়, কিন্তু আচলতে এই প্ৰশ্নটোৰ বেকগ্ৰাউণ্ডত বহুত মানে কমপ্লেক্স কিছুমান কথাও থাকে। যে প্ৰশ্নটোৰ আৰম্ভণিখিনি তুমি যিখিনি সুধিছিলা, যিখিনি কৈছিলা যে বহুত মানুহৰ মানে কি হয়, আমাৰ ড্ৰিমছবিলাক, আমাৰ সপোনবিলাক আমাৰ ল'ৰা ছোৱালীৰ যোগেদি আমি চাবলৈ যত্ন কৰোঁ। চ' তাত বহুত হেৰি কথা, ছ'চাইটিৰ মানে ডিফাৰেণ্ট লেয়াৰ্ছ, প্ৰিভিলেজ, বহুত কিছুমান বহুত কমপ্লেক্স মানে ছ'চিয়েল কথা সোমাই থাকে। চ' সেই কথাবিলাক কেতিয়াবা মই ধৰক কথা পাতি থাকোঁতে যদি হেৰি আহে, অৱকাশ যদি পাওঁ, ডেফিনেটলি সেইবিলাকো মেনশ্যন কৰিম। কিয় আচলতে মানে ল'ৰা ছোৱালীৰ যোগেদি আমি আমাৰ সপোনবিলাক আমি হেৰি কৰিবলৈ যাবলগীয়া হয়। চ' তাত বহুত মানে ছ'চিয়েল কিছুমান কথা থাকে।
So anyway, so মোৰ নিজৰ কথালৈ আহিবলৈ হলে তেনেকুৱা কোনো কিতাপখনত পাইছে চাগে তোমালোকে তেনেকুৱা কোনো প্লেন বুলিতো মানুহৰ ইমান হেৰি নাথাকে কেতিয়াবা ষ্টেপ বাই ষ্টেপ যাবলগীয়া হয় আৰু মোৰ বোধে সেইটো আটাইতকৈ নেচাৰেল কথা আটাইতকৈ মানে স্বতঃস্ফূৰ্ত স্পন্টেনিয়াছ যিটো কথা এইটো হৈছে ষ্টেপ বাই ষ্টেপ আমি যাবলগীয়া হয় তেনেকুৱাতো প্ৰি প্লেন একো নাথাকে চ' মোৰ ক্ষেত্ৰত ধৰা তেনেকে স্কুলত পঢ়ি পেলাই তাৰপিছত ধৰা কলেজলৈ গ'লো চ' তেনেকে ষ্টেপ বাই ষ্টেপ তাৰ পৰৱৰ্তী কি হ'ব তেনেকে দেখি তেনেকে আহিছো আৰু বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত বা আমাৰ নৰ্থ ইষ্ট বা ইণ্ডিয়াৰ য'ত মানে আমি পৰ্যাপ্ত পৰিমাণে আমি সুবিধা নাপাওঁ বা আমি পৃথিৱীখন চাবলৈ আমি কোনো তেনেকুৱা আমাৰ গাইডেন্স নাথাকে চ' আমি নিজেই এইবিলাক ষ্টেপ ল'বলগীয়া হয় আমি নিজে উলিয়াই ল'বলগীয়া হয় আৰু পৰ্যাপ্ত পৰিমাণে হেৰি থাকে তোমাৰ স্কোপ থাকেই প্ৰত্যেকটো ষ্টেপত স্কোপ থাকে চ' সেই স্কোপবিলাক নিজে উলিয়াই যাবলগীয়া হয় তো কথা হ'ল কি সেই উলিয়াই যাবলৈ সেই মানে স্কোপটোৰ কাৰণে কিন্তু অপেন মাইণ্ডেড থাকিবলগীয়া হয় চ' ধৰা কলেজত পঢ়িলো চ' কলেজলৈকেতো তেনেকুৱা কোনো বিজ্ঞান কৰিমেই বুলি তেনেকুৱা কোনো আমাৰ কোনো গাইডো নাছিল বা আমি এইবিলাক দেখাও নাছিলো কোনোদিনে কোনো কোৱা মানুহ নাছিল চ' কলেজত ধৰা পঢ়িলো তেনেকে তাৰপিছত ৰিজাল্ট ভাল হ'ল আৰু আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত আকৌ ৰিজাল্ট ভাল হোৱাটো এটা বিৰাট ডাঙৰ কথা কাৰণ ডেট ব্ৰিংছ ইউ অপৰচুনিটি ৰাইট আৰু সেই অপৰচুনিটি গ্ৰেপ কৰাটো বহুত ডাঙৰ কথা মই বহুত ল'ৰা ছোৱালী পাওঁ আজিকালি কিছুমানে ইমেইল কৰে কিছুমানে কয় ছাৰ মই পৰীক্ষা দিব নোখোজো বাট আই ৱান্ট টু আই ৱান্ট টু ডু গুড ৰিচাৰ্চ চ' সেইটো কিন্তু আমাৰ চিষ্টেম পাতি থোৱা হৈছে চ' আমি মানুহে কয় আমাৰ চিষ্টেমত কিবা কিবি বেমেজালি আছে কিবা কিবি প্ৰব্লেম আছে সেইবিলাক পিছৰ কথা কিন্তু কথা হ'ল কি এটা যে চিষ্টেম যে আছে সেই চিষ্টেমত যে আমি এটলিষ্ট উই কেন এটলিষ্ট ক্লাইম্ব দ্য লেডাৰ ৰাইট চ' সেই সুবিধাটো আছে চ' সেইটো মোৰ মতে সেইটো উই শুড অল গ্ৰেপ ডেট আৰু আমি চিষ্টেমটো আমি থ্ৰুৱেদি আমি যেনেকৈ বগাব পাৰিলেই যদি আমি আমাৰ সেই কামবিলাক কৰিব পাৰোঁ ডেটছ ভেৰি গুড ৰাইট চ' এনিৱে চ' ধৰা কলেজত তাৰপিছত তেনেকৈ কলেজৰ পৰা ধৰা ৰিজাল্ট ভাল হ'ল ৰিজাল্ট ভাল হোৱাৰ লগে লগে গুৱাহাটী ইউনিভাৰ্চিটিত ছিট পালোঁ গুৱাহাটী আমাৰ দিনত তেতিয়া ৰসায়ন বিজ্ঞানত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰসায়ন বিজ্ঞান বিভাগ আছে তাত প্ৰায় 25টা নে 30টা ছিট আছিল তেতিয়া আৰু তেতিয়া অকল গুৱাহাটী ইউনিভাৰ্চিটিত হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত হয় আৰু কটনত হয় আজিৰ নিচিনা ধৰা চব কলেজত তেনেকৈ নিদিয়ে তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত সেই 30টা নে 25টা ছিটৰ ভিতৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে 6টা নে 5টা ছিট আছিল ৰিজাৰ্ভ কিন্তু তাৰ কাৰণে আকৌ পৰীক্ষা দিব লাগে চ' তাৰপিছত মই পৰীক্ষা দিবলৈ গৈছিলোঁ তেতিয়া মনত পৰে এতিয়া যে পৰীক্ষা দি তাৰপিছত পৰীক্ষাত পাছ কৰিলোঁ ধৰা সেইটো এটা ডাঙৰ ডাইলেমা আছিল আমাৰ ঘৰৰ অৱস্থা একদম বেয়া আছিল চ' সেইকাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িম নে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িম এইটো ডাঙৰ এটা হেৰি এটা আছিল কনফিউজন কাৰণ কেলৈ ছাপৰ্ট কৰিব পাৰিব নাই চ' কোনোবাই ক'লে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলে বেছি অপৰচুনিটি পাব পাৰি কাৰণ গুৱাহাটী চ' তাত বেছি হেৰি আছে চ' তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিলৈ গ'লোঁ তাৰপিছত ধৰা তাৰ পৰা নেট JRF এইবিলাক ক্লিয়াৰ কৰিলোঁ চ' সেইবিলাকো বহুত ডাঙৰ ফেক্টৰ কাৰণ কেলৈ মই আজিকালি বহুত ল'ৰা ছোৱালী পাওঁ তাতে এই পৰীক্ষাৰ প্ৰতি খুব মানে হেৰি যে মই এইটো নিদিওঁ কিন্তু মই বেলেগ কৰি পেলাই মই বেলেগ কৰিম কিন্তু মোৰ বোধে এই পৰীক্ষা চৰীক্ষাবিলাক কম্পিটিটিভ এক্সাম দিলে ডেট অনলি হেল্পছ ইউ কাৰণ কেলৈ তোমাৰ চিভিত যায় আৰু যেতিয়া ওপৰৰ পৰা যেতিয়া চিলেক্ট কৰে তেতিয়া চিলেক্ট কৰিলে সেই চিভিৰ সেইবিলাক তোমাৰ যে মাইলষ্টনবিলাক তেতিয়া চবেই চায় তুমি কি কৰিলা ক'ত তুমি কি কৰিলা চ' সেইবিলাকে বহুত কাউণ্ট কৰে চ' তেনেকৈ মোৰ ধৰা JRFটো হোৱাৰ কাৰণে ধৰা মই পুনেলৈ গ'লোঁ আৰু পুনেৰ পৰা মই TIFলৈ যেতিয়া গৈছিলোঁ তাত সেইটো এটা মেজৰ ফেক্টৰ আছিল কাৰণ মোৰ এইবিলাক গোটেই এক্সামবিলাক ক্লিয়াৰ কৰা আছে চ' মানে তোমাৰ চিভিখন বা ৰেজিউমিখন চালে ওপৰৰ পৰা তোমাৰ সেইবিলাক দেখিলে মানে পটকে তোমাৰ চিলেকশ্যন হোৱাৰ চান্স থাকে ইটছ নট অনলি এবাউট ইউৰ তুমি পৰীক্ষা এটা দিলা তুমি ক্ৰেক কৰিলা ইটছ এবাউট এভৰিথিং এলছ চ' এনিৱে চ' তেনেকৈ ধৰা ষ্টেপ বাই ষ্টেপ তেনেকৈ তাৰপিছত ধৰা TIFত গৈ পেলাই যিখিনি দেখিলোঁ সেইখিনি আগতেতো দেখা নাছিলোঁ সেইখিনি ধৰা গুৱাহাটী ইউনিভাৰ্চিটি দেখা নাই চ' TIFৰ পৰা ধৰা নতুন স্কোপবিলাক পালোঁ নতুন ধৰা নতুন চাইণ্টিষ্টৰ কাম দেখিলোঁ চ' সেই তোমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বাঢ়ি যায় তুমি পৃথিৱীখন দেখা নতুন দৃষ্টিৰে দেখিবলৈ হেৰি কৰা আৰু সেই অনুপাতে তোমাৰ সেইবিলাকো এম্বিশ্যনবিলাক গ'লবিলাকো বাঢ়ি যায় তাৰপিছত তুমি ধৰা TIFৰ পৰা তুমি দেখিলোঁ যে আৰু তাতকৈ ভাল কাম কৰিব পাৰে চ' তেনেকৈ ধৰা USলৈ আহিলোঁ USত PhD কৰি পেলাই তাতো সেইটো ষ্ট্ৰাগলটো থাকেই বাট ইউ হেভ টু বি লাইক কনষ্টেণ্টলি ইউ হেভ টু অপেন মাইণ্ডেড এণ্ড অলৱেজ লাইক try to think of doing something better সদায় মানে তুমি নেক্সট ষ্টেপত মানে মই কেনেকৈ মানে ভাল কৰিব পাৰোঁ চ' সেইটো লাগিব সেইটো কণ্টিনিউ আছে সেই ডিটাৰমিনেশ্যনটো নহ'লে একো কৰিব নোৱাৰে সদায় বেটাৰ ষ্টেপ এটালৈ সেইটো লাগিব এটা থাকিব লাগিব চ' তাৰপিছত তেনেকৈ ধৰা তাৰপিছত PhD কৰিলোঁ PhD সময়তে জিন এডিটিং আহিল চ' দেট ৱাজ আনাডাৰ থিং দেট ইজ ইট জাষ্ট ক্লিক এট দ্য ৰাইট টাইম বিকজ মই TIFত মই ইমিউনলজিত আছিলোঁ চ' মই এইবিলাকৰ প্ৰতি খুব মানে ইণ্টাৰেষ্ট হৈ পৰিলোঁ তেতিয়া
ধৰা জেনেটিক্স বা বায়োলজি আৰু মানে কি মেডিচিনটো যোৱা তুমি 100 বছৰত মেডিচিনটো চালে তুমি জেনেটিক্স এইবিলাকৰ ইমান কন্ট্ৰিবিউশন লাষ্ট 20 ইয়াৰ্ছত আছে সো এইবিলাক অটোমেটিক তুমি এটা তেনেকুৱা এটা এনভায়ৰনমেন্টত থাকিলে অটোমেটিক মোটিভেটেড হৈ যোৱা যায় যে মানে তুমি যেতিয়া দেখিবা এইবিলাক দেখিলে মানে অটোমেটিক তোমাক কৰিবলৈ মন যায় যে you want to contribute something right সবেইটো সেইটো বিচাৰে যে I want to contribute something I want to make people's life better so তেনেকে ধৰা তাৰপিছত কিন্তু তাতো হেৰি থাকি যায় সো আমাৰ যেটো ট্ৰেইনিং সেট আমাৰ যেটো স্কিল সেট হেতু আমি একেদিনাখনে আমি আহৰণ কৰা নহয় আমাৰ স্টেপ বাই স্টেপ আমি বহুত সময় লাগি যায় কাৰণ কি বেলেগৰ নিচিনা আমি নহয় আমি অসম বা উত্তৰ পূৰ্বৰ আমি মানুহবিলাক আমি বহুত সংগ্ৰাম কৰিব লাগে মই তোমাক এই প্ৰিভিলেজৰ কথাটো কেতিয়াবা কম মানে এই টকতে যে কেনেকুৱা ডিফাৰেন্ট লেয়াৰ বিলাক কেনেকে মানে গঠন কৰি থোৱা থাকে কিছুমান সিস্টেম থাকে যাৰ থ্ৰুদি আমি আহিবলৈ বহুত দিগদাৰ হয় যে আমাৰ যিবিলাক স্কিল সেট আমি ধৰা এটা মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই 16 বছৰ বয়সলৈ দেউতাৰ লগত হাল বাই আছিলো হয় না পথাৰ কিন্তু সেই স্কিলটো ইয়াত তোমাৰ হাৰ্ভাৰ্ডত nobody counts that right so কথাবিলাক তেনেকুৱা ধৰণৰ so আমি যেটো স্কিল সেট আমি পাই আহো that doesn't many times it doesn't count so you have to build that all the time so হেতু বিল্ড কৰোতে কেতিয়াবা সময় লাগে so তেনেকে so and at the end of the day নিজৰ capacity হেৰিয়াত যিমান কৰিব পাৰি we will do that right তেনেকুৱা নহয় যে আমি সব কৰিব so but anyway so তাৰপিছত ধৰা UMassৰ পৰা that's my University of Washington তোমাৰ সেই Institute for Protein Design বুলি যিটো ইনষ্টিটিউট আছে হেতু মানে একদম তোমাৰ হেৰি টাইপৰ মানে world capital of protein design basically so and nobody else can compete with them so Institute for Protein Design খুব prestigious খুব reputed that's the main হেৰি আছে ডেভিড বেকাৰ বুলি কয় ডেভিড বেকাৰৰ কাম কৰিছে ডেভিড বেকাৰটো মানুহে like everybody says like he's the god of biology he is highly reputed person and he has a like that তেখেতৰ মানে যেটো স্কিল সেট তেখেতে নিজে ডেভেলপ কৰিছে এইবিলাক যে হেতু এটা বেলেগ ধৰণৰ সো হেইটো মানে তুমি ধৰা ইউমাছত যদি নাহিলে মই ডেভিড বেকাৰ বিষয়ে ভালকে নাজানিলে তেন টিআৰফত থাকোতে জানিছিলো অকনমান ধৰা সো তেনেকে হে স্টেপ বাই স্টেপ যাব লাগিব আৰু প্ৰত্যেকটো স্টেপত তোমাৰ তুমি স্কিল ডেভেলপ কৰিব লাগিব প্লাস প্ৰবলেম সলভ কৰিব লাগিব আকৌ তুমি নেক্সট হেতু স্কিল দিলা তুমি কেনেকে কৰিব পাৰা সো তেনেকে মানুহ জানেটো তেনেকে যায় আৰু যিকোনো জানে আৰু কিছুমানে ধৰা খুব সোনকালে এক্সপোজাৰ পায় বা তেনেকুৱা হেবিলাক বেলেগ কথা হেতু বেয়া বুলি মই কোৱা নাই হেতু ভাল কথা you should get exposure early মানুহ থাকে হেতু আৰু মানে কি একচুয়ালি তোমাৰ এই প্ৰশ্নটো মই পাওঁতে মই এইটো কথাও ভাবিছিলো যে একচুয়ালি এইটো হসা যে আমাৰ সোসাইটি প্ৰবলেম আছে আমাৰ সোসাইটি কিছু মানে বহুত আৰ্লি গুটি এক্সপোজাৰ বিলাক পায় এটা ট্ৰেইনিং সেট পায় কিছু মানে নাপায় সো এটা বেলেগ ধৰণৰ এটা প্ৰবলেম আছে সোশ্যাল প্ৰবলেম and we should work for that definitely কোনোবা এইবিলাক আঙুলিয়াও দিব লাগিব কিন্তু তাৰ মানে এইটো নহয় যে প্ৰিভিলেজ হোৱাটো বেয়া কথা নহয় because they get training right so I think everybody should be privileged everybody should get the training কিন্তু ধৰা সেইটো নহয় আৰু আমাৰ সোসাইটি কিছু প্ৰবলেম আছে তোমাৰ প্ৰশ্ন মই উত্তৰ দিব ভালকে দিলো না নাজানো ধন্যবাদ স্যাৰ আশা কৰিছো আপোনাৰ কথাখিনি আমাৰ শ্ৰোতাক আগলৈ বেছি উৎসাহিত কৰিব স্যাৰ আপুনি এইমাত্ৰ ক'লে আমাক জেআৰএফ বা আন্ধৰণৰ তেনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কথা কৈছে সো এতিয়া আমি দেখা পাওঁ আমাৰ দেশত বহু ধৰণৰ এইবোৰ কোচিং চেণ্টাৰ ব্যৱসায়িক ভিত্তিক কোচিং চেণ্টাৰ গঢ় লৈ উঠিছে প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা উচ্চ শিক্ষাৰ বাবে প্ৰৱেশিকা পৰীক্ষাই হওক এছাম মানুহৰ বদ্ধমূল ধাৰণা যে এই কোচিং চেণ্টাৰবোৰত পদাৰ্পণ কৰিবই লাগিব আৰু তাৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন যিটো যোগান ধৰাটো সকলোৰে বাবে সম্ভৱ নহয় এই কোচিং চেণ্টাৰবোৰক নৎসাত কৰি বিকল্প ব্যৱস্থা এটা কথা আপুনি ভাবে নেকি হেতুৱে মই এই প্ৰশ্নটোৰ উত্তৰ আচলতে মই যোৱা এইটো আগৰ প্ৰশ্নটোৰ তাতে অকমান দিছিলে সো ইটস আল্টিমেটলি ইট ইজ এ সাৰ্ভাইভেল গেম ৰাইট so and survival is it is related to evolution right so আমাৰ যেনেকৈ ৰিচাৰ্ড ডকিনৰ এখন কিতাপ আছে দ্য সেলফিশ জিন বুলি সময় পালে টাইম পালে পঢ়িবা খুব মানে একদম খুব এডিক ধৰণৰ কিতাপ so ultimately everybody is selfish right আমি নিজেও selfish and we have দুটা কম্পোনেন্ট থাকে এটা আছে selfish part এটা হৈছে তোমাৰ যেটো altruistic part so ultimately এই যে কোচিং চেণ্টাৰ বিলাক এইবিলাক হয় একচুয়ালি প্ৰত্যেককে নিজৰ কেৰিয়াৰটো কেয়াৰ কৰে and there's a huge competition right everybody wants to be better right and coaching center ki die tomar hetu mane push ji thake
আৰু সেই ট্ৰেইনিঙৰ কথা ক'লো যে তুমি হাৰ্ভাৰ্ডলৈ আহিবলৈ তুমি যদি হাৰ্ভাৰ্ডৰ PhD কৰিব খোজা তেতিয়াহ'লে তুমি মই নিজেই বহুত ইয়াত সিলেকশ্যন কমিটিত ইয়াত আছো সো মই জানো কেনেকৈ সিলেকশ্যনটো কেনেকৈ হয় ক'ত হয় তুমি ভাল এটা ইনষ্টিটিউট হাৰ্ভাৰ্ড MIT যদি তুমি যদি PhD পাবলৈ হয় তোমাৰ প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল you need to have at least 3 first order paper if not 3 at least 1 and some paper in your masters right তোমাৰ master degree সেইখিনি হ'ব লাগিব আৰু হেতু কৰিবলৈ হ'লে তুমি তুমি এটা ভাল ইনষ্টিটিউট তুমি ইন্ডিয়াৰ পৰা যদি আহিছা তুমি এটা ভাল ইনষ্টিটিউট তুমি মাষ্টাৰ ডিগ্ৰী কৰিব লাগে তুমি মানে ইদাৰ খুব ৰেপুটেড আকৌ সেই নামবিলাক ব্ৰেণ্ড নেম বিলাকো চাব তুমি হেতু কৰিবলৈ যাওঁতে তুমি আকৌ এখন ভাল কলেজৰ পৰা তুমি গ্ৰেজুৱেচন কৰিব লাগে তুমি ষ্টিফেন বা ক'বাত যাব লাগে এখন ভাল কলেজলৈ যাবলৈ হ'লে তুমি তোমাৰ হাই স্কুলৰ এডুকেশ্যনটো খুব ভাল হ'ব লাগিব ইদাৰ তোমাৰ পেৰেণ্টছৰ একদম হাইলি প্ৰিভিলেজ তাহাঁতে বহুত গাইড দিলে প্লাছ টকা পইচা দিও তোমাক মানে একদম ভালকে তোমাক হেৰি কৰিলে সো সেই বস্তুটো একচুয়ালি এই যে তোমাৰ কোচিং চেণ্টাৰবিলাক যে হ'ল এই কম্পিটিশনটো যে হৈছে তাৰ পৰা কোনোবাই যে বেনিফিট কোনোবাই হেৰি কৰিছে সো একচুয়ালি বিকজ দেয়াৰ ইজ এ ডিমাণ্ড এণ্ড আমাৰ চিষ্টেমটো এনেকৈ ছেট কৰি থৈ দিয়া আছে একদম ওপৰৰ পৰা তললৈ সো এই চিষ্টেমটো যে ডিমাণ্ড বিলাক যে তুমি ইউ হেভ টু বি বেটাৰ দেন আদাৰ্ছ সো এইটো কাৰণে একচুয়ালি এই কোচিং চেণ্টাৰবিলাক হয় আৰু তাৰ মানুহে এইবোৰ কথা ইমান ভাবি নাচায় দৰকে কিন্তু একচুয়ালি বস্তুটো ফ্ল'টো একদম তোমাৰ ওপৰৰ পৰা আহি আছে and everybody wants to go there and সবে কিয় যাব বিচাৰে সবে তোমাৰ UC বাৰ্কলি বা মই অকল ইনষ্টিটিউটৰ কথা ক'বলৈ নাযাওঁ সবে কিয় ভাল ৰিচাৰ্চ কৰিবলৈ বিচাৰে সো তাৰো এটা কাৰণ আছে তাৰ কাৰণটো হৈছে যে নলেজ এণ্ড ৰিচাৰ্চ এণ্ড এভৰিথিং ইজ চেণ্ট্ৰেলাইজড গম পাইছে নে কথাটো সেইটো এতিয়া আজিৰ দিনত সত্য আজি তোমাৰ সেই আইনষ্টাইনৰ দিনতো সত্য সবে আইনষ্টাইনৰ লগত ৰিচাৰ্চ কৰিব বিচাৰিছিল কাৰণ তেখেতৰ ওচৰত গোটেই নলেজটো চেণ্ট্ৰেলাইজ হৈ আছে হয় আমাৰ চৈতন্যনাথ বোসে যে তোমাৰ সেই ইকুৱেশ্যন বৰ্ডত লিখি কিয় হেৰি ওচৰলৈ পঠাইছিল আইনষ্টাইনৰ ওচৰত কাৰণ আইনষ্টাইনৰ ওচৰত গোটেই বস্তুটো মানে চেণ্ট্ৰেলাইজ হৈ আছিল তেখেতৰ ওচৰত পাৱাৰ আছিল তেখেতৰ ওচৰত নলেজ আছিল গোটেই বস্তুটো তাতে চেণ্ট্ৰেলাইজ হৈ আছিল সো আজিও সেইটো হেৰি নহয় আজিও তুমি যদি জেনেটিক্স কৰিব খোজা ভাল জেনেটিক্স কৰিবলৈ হ'লে তুমি প্ৰথম কথা তুমি স্কিল ল'ব লাগিব হয় না আৰু স্কিল ল'বৰ কাৰণে সেই স্কিল কিন্তু ক'ৰবাত চেণ্ট্ৰেলাইজ হৈ আছে সেইটো আছে ক'ত আকৌ সেইটো আছে তুমি জৰ্জ চাৰ্চৰ ওচৰত ধৰা হাৰ্ভাৰ্ডত বা তুমি তেনেকে ধৰা তুমি ভাল এজন বায়' ইঞ্জিনিয়াৰ হ'ব খুজিছা এজন চিন্থেটিক বায়'লজিষ্ট হ'ব সেইটো চেণ্ট্ৰেলাইজ হৈ আছে MIT সো সেইকাৰণে সেই যে চেণ্ট্ৰেলাইজ যে হৈ আছে গোটেই চিষ্টেমবিলাক সো সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে যাব খোজে তেনেকে বহুতে নাজানে কথাবিলাক বহুতে জাষ্ট আগৰ গৰু যেনি যায় পিছৰ গৰু তেনি যায় সো তেনেকুৱা ফ'ল' কৰে কিন্তু একচুৱেলি কথাটো তাত মানে হেৰি হৈ আছে আৰু সেইটো কৰিবলৈ যাওঁতে সেই যে তুমি you need to get exposure right you need to get training you need to get the skills otherwise তুমি কৰিব নোৱাৰা কাৰণ তুমি বেলেগত থাকি এইটো কাম তুমি কৰিলে মানে either people will ignore you বা তুমি you don't even have the skill right so সেই গোটেই বস্তুবিলাক যে আমাৰ গোটেই চিষ্টেমটো এনেকুৱাকৈ ছেট কৰা আছে যে তুমি সেই টপ লেভেলত তুমি সেই ৰিচোৰ্চটো তুমি পাবলৈ হ'লে এই তলৰ লেভেলত তুমি সেইখিনি কৰিব লাগিব তুমি ইদাৰ কোচিং কৰিব লাগিব বা তুমি যাৰ মাক দেউতাকৰ ধৰা ভাল হেৰি নাই গাইডেন্স নাই নলেজ নাই সো তাহাঁতে কি কৰিব তাহাঁতে কোচিং চেণ্টাৰ দি দিলে আমাৰ ল'ৰাটো যেনে ভাল হ'ব গম পাইছে নে কথাটো কিন্তু যাৰ নাই ধৰা তাহাঁতে চাফাৰ কৰিলে আৰু সেই কথাটোকে মই আগতেও কৈছিলো যে বিং প্ৰিভিলেজ এণ্ড নট প্ৰিভিলেজ এইটো এটা বিৰাট ছ'চাইটি এটা ডাঙৰ ফ্ল' একচুৱেলি দিছ ইজ ওৱান অফ দ্য লাইক বিগেষ্ট ফ্ল' কাৰণ কেলে এইটো কাৰণে কৈছো মই আমাৰ ইণ্ডিয়ান কণ্টেক্সত আমাৰ ইণ্ডিয়াত এতিয়াও 40% পপুলেশ্যন তোমাৰ কৃষিৰ লগত জড়িত মানুহ 65% পিপল আৰ তুমি ৰুৰেল মানুহ গম পাইছে নে সো এই মানুহখিনি ধৰা কিছুমান তাৰ ভিতৰতে ধৰা খুব হাই IQ খুব বুদ্ধিমতা ল'ৰা ছোৱালী ওলাই এণ্ড হাই IQ ইজ অলছো কাইণ্ড অফ প্ৰিভিলেজ গম পাইছে নে কথাটো সো তাহাঁতক বাদ দি বাকী যিখিনি ল'ৰা ছোৱালী সেইখিনিয়ে কিন্তু এই ৰিচোৰ্চটো নাপায়গৈ আৰু নাপায়গৈ তাৰ মূল কাৰণটো হৈছে যে এই কম্পিটিশ্যনত আমি আহিব নোৱাৰো আমি ইমান আমাৰ টকা পইচা নাই আমি ভাল এখন কোচিং চেণ্টাৰত যোৱা আমাৰ মা দেউতাৰ কোনো হেৰি নাই এইবিলাকৰ কোনো হেৰি নাই সো সেই আচলতে এই চিষ্টেমটো এনেকুৱা হোৱাৰ কাৰণে আচলতে তাতে তোমাৰ সেই কোচিং চেণ্টাৰ কথা আহি পৰে বা বিভিন্ন ধৰণৰ তোমাৰ সেই মাজত মানে এই গোটেই বস্তুবিলাক চিষ্টেমটো মানে এক্সপ্লইট হৈ থাকে তেনেকুৱা সো এনেকুৱা ধৰণৰ কথা সো দিছ ইজ লাইক দিছ ইজ ছ'চিয়েল প্ৰব্লেম আৰু ছ'চাইটিত খুব মানে খুব গভীৰলৈ মানে পুঠিত হৈ আছে এই সমস্যাবোৰ তেনেকুৱা
সো মানে কেতিয়াবা আমি দেখাও পাওঁ বাৰু বহুত ল'ৰা ছোৱালী আছে মানে সৰুতে আমি দেখা পাওঁ বহুতখিনি মানে আয়ত্ত কৰিব পাৰে সিহঁতৰখিনি, কিন্তু পিছত গৈ মানে ধৰি লওক আৰ্থিক সমস্যাই হওক কিবাই হওক পিছত মানে এক্সপ'জাৰটোৱে নাপায়, যাৰ কাৰণে আগবাঢ়িব নোৱাৰে। সেইটো আল্টিমেটলি তুমি চোৱা, সেইটোৱে একচুৱেলি আমাৰ ছ'চাইটিৰ সেইটো আল্টিমেটলি তুমি চোৱা যে তুমি নবেল প্ৰাইজ উইনাৰ যদি লিষ্টখন চোৱা বা একদম হাইলি ইনফ্লুৱেঞ্চিয়েল এণ্ড কণ্ট্ৰিবিউশ্যন যদি চোৱা, তুমি সদায় আমেৰিকান বা ইউৰোপিয়ান কিয়? কাৰণটো হৈছে তাহাঁতৰ এটা বেলেগ ধৰণৰ প্ৰিভিলেজ আছে। তুমি ইফ ইউ আৰ বৰ্ন ইন বষ্টন, ডাজন্ট মেটাৰ হাউ প'ৰ ইউ আৰ, তুমি তোমাৰ চাৰাউণ্ডিঙৰ মানুহখিনি তুমি অলৰেডি তুমি তেওঁলোকৰ লগত কাম কৰিবলৈ পাবাই। তুমি তোমাৰ যদি মটিভেশ্যন আছে, অভিয়াছলি মটিভেশ্যন লাগিব, ইণ্টেলিজেঞ্চ লাগিব, কোনো কথা নাই। আৰু গোটেই মই তোমাক এই চিষ্টেমৰ কথা মই বাৰে বাৰে কৈ আছো, তুমি চাবা এইবিলাক, তুমি এতিয়া মই এইবিলাক নিজে ধৰা হেৰি কৰি থাকো। তুমি যদি চোৱা যে 70 দশকৰ বা 80 দশকৰ যিখিনি একদম ইনফ্লুৱেঞ্চিয়েল যিবিলাক চাইণ্টিষ্ট আছিল, মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, মই বায়'লজিৰ কথাই কৈছো, বায়'টেকনলজি, ধৰা ডেভিড বাল্টিম'ৰ বা পল বাৰ্গ বা ধৰা চেংগাৰ, চ' এই গোটেই মানুহখিনিৰ লগত তেতিয়াও গোটেই চব দৌৰিছিল কাম কৰিবলৈ, চবেই মানে তেওঁলোকৰ পৰা স্কিলটো আয়ত্ত কৰিবলৈ গৈছিল। আৰু তুমি ধৰা জৰ্জ চাৰ্জ ইজ লাইক মডাৰ্ণ জেনেটিচিছ বুলি ক'লে জৰ্জ চাৰ্জৰ নামটো মানে ওৱান অফ দ্য মেইন একদম মানে হাইলি ইনফ্লুৱেঞ্চিয়েল জৰ্জ চাৰ্জ, হাৰ্ভাৰ্ডৰ মোৰ এতিয়া কাৰেণ্ট লেবৰেটৰী মুখৰ আগতে লেবৰেটৰী। চ' জৰ্জ চাৰ্জে ধৰা যেতিয়া উইলি গিলবাৰ্টৰ লগত কাম কৰিছিল তোমাৰ 1981-82, উইলি গিলবাৰ্ট মানে তেতিয়াই নবেল প্ৰাইজ 1980 নবেল প্ৰাইজ উইনাৰ আছে DNA চিকুৱেঞ্চিং কাম। তাৰপিছত জৰ্জ জেলিৰ লগত মোৰ এতিয়া কামবিলাক হয় তেখেতৰ লগত। চ' জৰ্জ জেলি ধৰা ডেভিড বাল্টিম'ৰ লগত কাম কৰিছিল। চ' এই লিনিয়েজবিলাক মানে তেওঁলোকে সেই স্কিলবিলাক তেওঁলোকৰ পৰা শিকিছিল। তো জেনিফাৰ ডাউডনাৰ এইবাৰ জিন এডিটৰ নবেল প্ৰাইজ পাইছিল। চ' ডাউডনাৰে ধৰা জেক চলষ্টিকৰ লগত কৰিছিল হাৰ্ভাৰ্ডত, তাৰপিছত থমাছ চেকৰ লগত কৰিছিল। চ' এই বস্তুটো মানে এই গোটেই তোমাৰ চিষ্টেমটো তুমি এনেকুৱাকে মানে হেৰি কৰি থৈ আছে, ইউ কেন গেইন দ'জ স্কিলছ অনলি বাই ৱৰ্কিং উইথ দেম, because everything is there, the whole knowledge, resource, everything. It's not only about knowledge. আজিকালি তুমি পেপাৰ পঢ়িলে তুমি নলেজ পাবা, বাট দ্য একচুৱেল ৰিচোৰ্চ, তুমি একচুৱেল প্ৰব্লেমটো চল্ভ কৰা আচল বস্তুটো তুমি তালৈ নগ'লে কিন্তু নোপোৱা। চ' বস্তুবিলাক তেনেকুৱা। চ' আমেৰিকানে কিয় নবেল প্ৰাইজ পায়, সেইটো এটা কাৰণ তাহাঁতৰ গোটেই দে আৰ প্ৰিভিলেজ পিপল, তুমি লাগিলে তুমি দুখীয়াই হোৱা, বাট দেয়াৰ ইজ এ অপশ্যন, দেয়াৰ ইজ এ স্কোপ ডেট ইউ উইল গো দেয়াৰ। এনেকুৱা নহয় তাহাঁতে একদম এক্সট্ৰাঅৰ্ডিনেৰী ব্ৰিলিয়াণ্ট মানুহ, এনেকুৱা নহয়। Humans are all same. We have the same chemicals in our brain, right? আমিতো একেই মানুহ, হয় নাই? So আমাৰ অসমীয়া মানুহ বা আমাৰ নৰ্থ ইষ্টৰ মানুহে কিয় কৰিব পৰা নাই? Because we are not privileged in that sense. আমি সেইবিলাক কোনোদিনে পোৱাই নাই। আমি কোনোদিনে সেইবিলাক নাপালোৱে। আমি এতিয়াও মানে ষ্ট্ৰাগল কৰিয়ে আছো। কথাবিলাক তেনেকুৱা ধৰণৰ। হয় ছাৰ, ধন্যবাদ ছাৰ ইমান সুন্দৰকৈ কথাখিনি বুজাই দিয়াৰ কাৰণে। ছাৰ এতিয়া আহিব খুজিছোঁ, আপুনি কিতাপখনত উল্লেখ কৰিছে আপুনি অইন বিষয়তকৈ ইংৰাজীত অকণ দুৰ্বল আছিলে, আৰু তদুপৰি আপুনি হাইস্কুলত অধ্যয়ন কৰিছিল অসমীয়া মাধ্যমত, আৰু ইংৰাজী বিষয়ক দুৰ্বলতাই আপোনাক পৰৱৰ্তী কালত আপোনাৰ গৱেষণাত হেঙাৰ হৈ পৰিছিল। এই হেঙাৰ আপুনি কেনেদৰে পাৰ হ'ল, আৰু এতিয়াৰ অভিভাৱকসকল যিসকলে নিজৰ সন্তানক শিক্ষাৰ মাধ্যমক লৈ দুদুল্যমান অৱস্থাত আছে, তেওঁলোকক আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা কি পৰামৰ্শ দিব? আমাৰ অসমতে দেখা যায় মানে বহু সংখ্যক অভিভাৱকে মানে অসমীয়া মিডিয়ামত দিব নে ইংৰাজী মিডিয়ামত দিব, সেইটোক লৈ মানে সদায় মানে প্ৰব্লেম এটা ফেচ কৰি থাকে আৰু ডিচাইড কৰিব নোৱাৰে। চ' তোমাৰ এই প্ৰশ্নটো আচলতে একদম আকৌ প্ৰত্যেকটো কথা এটা মানে তুমি দকে শিপাবলৈ হ'লে তাত বহুত ছ'চিয়েল কথা থাকে, কিছুমান নেশ্যনেলিষ্টিক কথা থাকে, চেণ্টিমেণ্টেল কথা থাকে, বহুত কথা থাকে ইয়াত। মই চব কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসমৰ প্ৰেক্ষাপটত বিশেষকৈ। কিন্তু মই এটা কথাই ক'ম, কেতিয়াবা ধৰা সুবিধা পালে ক'ম মই ইয়াৰ আঁৰত যিবোৰ খুব মানে দৰকে সোমাই থকা কথাবিলাক, কিন্তু এতিয়া মই এইটো কথাই ক'বলৈ যাওঁ যে ইট ডিপেণ্ডছ। তুমি যদি অসমতে থাকি তুমি অসমৰ কাৰণে কৰিম বুলি ভাবিছা, সেইটো ভাল কথা, খুব ভাল কথা। আমি অসমীয়া ছ'চাইটিখন যদি ওপৰলৈ আমি হেৰি কৰি দিব পাৰোঁ, সেইটো এটা বিৰাট ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন। অসমতে থাকি তুমি অসমৰ হৈ পেলাই তুমি কাম কৰা, তেতিয়া অসমীয়া ভাষাটো পৰ্যাপ্ত। কিন্তু তুমি যদি বাহিৰলৈ গৈ পেলাই তুমি এটা ইণ্টাৰনেশ্যনেল লেভেলত বেলেগ এটা লেভেল, আৰু প্ৰব্লেম বেলেগ ধৰণৰ থাকে। কিছুমান প্ৰব্লেম বিজ্ঞানৰ প্ৰব্লেম, কিছুমান ছ'চাইটিৰ প্ৰব্লেম, কিছুমান লিটাৰেচাৰ প্ৰব্লেম, হয় নাই, কিছুমান এক্টিভিজমৰ প্ৰব্লেম, প্ৰত্যেকটো প্ৰব্লেম বেলেগ। তুমি কোনটো প্ৰব্লেম তুমি টেকল কৰিবা তাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কেনেকুৱা ধৰণৰ লেংগুৱেজ স্কিল তোমাক লাগিব।
তুমি যদি অসমীয়া সাহিত্য তুমি যদি ভাল এখন উপন্যাস লিখিবলৈ যোৱা তেতিয়া হয়তো তোমাক ইংলিছৰ লেংগুৱেজটো ইমান স্কিল নালাগিবও পাৰে কিন্তু তুমি যদি ভাবা তুমি ধৰা মই ভালকে বিজ্ঞান কৰিম এখন ভাল ক'ৰবাত কিবা তুমি ইণ্টাৰনেশ্যনেল লেভেললৈ যাবলৈ হ'লেতো কিন্তু ইংৰাজীটো লাগিবই লাগিব ইংৰাজী কোনো মানে তাত হেৰি নাই আৰু মানে ইংৰাজী কি লেংগুৱেজ ইজ ভইচ ৰাইট if you do not know the language তুমি যদি ভাষাটো নাজানা তেতিয়াহ'লে you don't have a voice তুমি বুবাৰ নিচিনা হয় না আৰু সেইটো লেংগুৱেজটো আৰু বেলেগ বেলেগ ধৰণে ইউজ কৰিব পাৰে প্ৰব্লেম সলভ কৰিবলৈ ইউজ কৰিব পাৰে চ' আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এতিয়া ধৰা মোৰ নিজৰ ক্ষেত্ৰতে ধৰা তুমি কৈছা যে ইংৰাজী খুব বেয়া আছে একদম ইংৰাজী মই একচুৱেলি মেট্ৰিকত 30% মাৰ্ক পাইছিলোঁ এনেকুৱা বেয়া মানে মই গ্ৰামাৰখিনিৰ ভাৱে একোৱেই নাজানিছিলোঁ আমাৰ তেনেকুৱা টিচাৰ নাছিল আমাৰ কোনো মইতো ভেঞ্চাৰ স্কুলত পঢ়ি আমাৰ যেনে তেনে কোনোবাই ভলণ্টিয়াৰ কৰি পেলাই পঢ়াইছে আৰু 2 এটা শ্ৰেণী তেনেকুৱা কোনো হেৰি নহয় তোমাৰ বেলেগ স্কুলৰ নিচিনা ইমান হেৰি নাই চ' সেইটো আৰু আমিতো আৰু গাঁৱত সেই গৰু চৰোৱা মানুহ চ' আমিনো আৰু কি ইংৰাজী শিকিম হয় নাই চ' সেইটো প্ৰব্লেমটোতো আছেই আমি অসমীয়া কিতাপেই পঢ়ো বিস্ময় তৃষ্ণাটো এইবিলাক পঢ়িছিলোঁ চ' তাৰ পৰাতো তুমি ইংৰাজী শিকিব নোৱাৰা চ' তেনেকে বহুত কষ্ট হৈছে তোমাৰ টিয়াৰ ফালে আহোঁতে মোৰ ইংৰাজী ক'ব নোৱাৰো প্ৰথম 2 বছৰমান মানে সাংঘাতিক মই হেৰি কষ্ট খাবলগীয়া আছে কাৰণ তুমি ভালকে কমিউনিকেট কৰিব নোৱাৰিলে তোমাক লগৰ সেইবিলাকে তোমাক কোনো পাত্তা নিদিয়ে সেইটো একদম সঁচা কথা তুমি you need to have a voice otherwise nobody cares about you so তেনেকে ধৰা তুমি ফ্ৰেণ্ডশ্বিপ নোপোৱা তেনেকে ভালকে কথা ক'ব নোৱাৰিলে তুমি ফ্ৰেণ্ডশ্বিপ ক'ত পাবা so তেনেকে বহুত কষ্ট হৈছে মোৰ এইটো কাৰণে মই বহুত মানে ইন্ট্ৰোভাৰ্ট হৈ যাবলগীয়া হৈছে বহু সময় so তাৰপিছত ধৰা তেতিয়া ধৰা টিআইফাত মই যিমানখিনি দৰকাৰ হৈছিল ইউএছলৈ আহিব পৰাকে so সেইখিনি মই তেনেকে ইংৰাজী অকণমান কষ্ট কৰি শিকিলোঁ কষ্ট মানে বহুত কষ্ট কৰিবলগীয়া হৈছে ধৰা জিআইচি দিবলগীয়া আছে বাট সেইবিলাকো ইমান ডাঙৰ কথা নহয় so কিন্তু মই বেলেগ এটা কথা কওঁ আজি so সেইবিলাক ধৰা ইংৰাজী শিকোতে it was sufficient to write a research paper ধৰা ৰিচাৰ্চ কৰিবৰ কাৰণে যিখিনি লাগে সেইখিনি আয়ত্ত কৰিলোঁ কিন্তু যোৱা 4 বছৰ মানৰ পিছত মই এতিয়া এইটো বয়সতো মই ইংৰাজী কাৰণে কষ্ট কৰি থাকোঁ নাভাবিবা যে মই ইংৰাজী হেৰি কৰোঁ যে মই মোৰ এটা সপোন আছে লিখাৰ পাছত মোৰ মানে এটা বিৰাট এটা হেৰি হ'ল যে এই কথাবিলাক লৈ পেলাই এই বিং প্ৰিভিলেজ এণ্ড নন প্ৰিভিলেজ চ' তেনেকুৱা এটা বিৰাট মানে এটা ৰিভল্ভ নিচিনা হ'ল চ' তেতিয়া মই ভাবিলোঁ যে no I need to know the language I need to have a voice and the only way I can get my voice through a language through a narrative so তেতিয়া হেতু মই যেতিয়া হেৰি কৰিলোঁ তেতিয়া মানে so মই এখন মোৰ এটা সপোন আছে মই ইংৰাজীত কৰিব খুজিছিলোঁ লিখোতে আজি 4 বছৰ আগৰ কথা তাৰপিছত মই দেখিলোঁ হেতু সময়ত I can only write scientific papers my English was very poor still মানে poor মানে কি আৰু তাৰ এটা বেলেগ হেৰি আছে লেয়াৰ আছে so anyway so হেতু সময়ত মই ইংৰাজী আকৌ পঢ়িবলৈ আৰম্ভ কৰিলোঁ ইংৰাজী মানে so মই কিবা কাম কৰিলে মই মই যেতিয়া কিবা কাম কৰোঁ I just want to make sure that it is the highest quality so তেতিয়া আকৌ ধৰা মই যিমান ৱৰ্ল্ড লিটাৰেচাৰ আছিল ধৰা সব বুলি কোৱা নাই বাট মেক্সিমাম যিবিলাক টনি মৰিছন বা ষ্টেইনবেক বা ধৰা উইলিয়াম ফকনাৰ বা যিকোনো ধৰা চিনো আছিলে চ' এই গোটেইবিলাক মই আকৌ মানে হেৰি কৰিছোঁ চ' কষ্ট মই এতিয়াও কৰি থাকোঁ ইংৰাজীৰ কাৰণে তেতিয়াও কৰিছিলোঁ আৰু এতিয়া কৰাৰ মেইন কাৰণটো হৈছে I want to have a voice and language is a voice and আৰু তোমালোকে জানাই মই লিখা মেলা কৰোঁ চ' লিখা মেলা কৰোঁতে মানে ultimately তোমাৰ narrative it goes to the language it bears the whole burden goes to the language আৰু তাৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় মানে কি কিছুমান ধৰা আকৌ কৈছোঁ কিছুমান ধৰা সৰুতে স্কোপ পায় কোনোবা ল'ৰা ছোৱালী সৰুতে ভাল ইংলিছ মিডিয়াম স্কুললৈ যায় চ' তাহাঁতৰ কথাটো অলপ বেলেগ হ'ব কিন্তু আমিতো আৰু তেনেকে আমি শিকি অহা নাই চ' আমাৰ কাৰণে সেইটো কৰিবলগীয়া হয় বহুত ল'ৰা ছোৱালী এইটো সৰুতে কৰে ধৰা ভাল ইংৰাজী লেখক আমাৰ ইণ্ডিয়ান কনটেক্সট ধৰা অমিতাভ ঘোষ বা বিক্ৰম বাহাত বা বিক্ৰম ছেঠ বা তেওঁলোক ধৰা ডুন স্কুললৈ গৈছিল those are very privileged people and Doon school Doon is one of the আমাৰ ইণ্ডিয়াত মানে বেষ্ট স্কুল আছিল প্ৰাইভেট স্কুল চ' তাহাঁতে সেইটো লেভেলতে শিকি অহা চ' অমিতাভ ঘোষে then he went to Oxford and Bikram said went to Stanford right চ' তাহাঁতৰ ট্ৰেইনিংটো সৰুতে হৈ আছে কিন্তু আমাৰতো সেইটো ট্ৰেইনিং নাই আমিতো সেইটো ট্ৰেইনিং পোৱা নাই আমি ডুন স্কুললৈ গৈছিলোঁ নাই জানো আমি ষ্টিফেনলৈ গৈছিলোঁ নাই জানো চ' আমাৰ ট্ৰেইনিংটো বেলেগ ধৰণৰ আমাৰ ট্ৰেইনিংটো মই আগতে কৈছোঁ আমি 16 বছৰ বয়সলৈকে আমি এই গৰু খেদাই থাকোঁ হয় নাই আমাৰ সেইটো ট্ৰেইনিং but that training doesn't count at some point so তাৰ কাৰণে তুমি সেই
তাহাঁতে অমিতাভ ঘোষে ধৰা সেই ডুনছলত থাকোঁতে যিখিনি কষ্ট কৰিছিলে আমি সেইখিনি পিছত লৈ কৰিবলৈ এজ লং এজ ইউ ৱান্ট ইউৰ ভইচ তোমাৰ যদি ভইচটো বিচৰা তুমি কৰিব লাগিব চ' সেইটো কষ্ট হয় বহুত কষ্ট হয় বাট এগেইন ইফ ইউ ৱান্ট টু ডু চামথিং ইউ ডু কথাটো সেইটো আৰু টাইম লাগে বহুত টাইম লাগে এইবিলাক ধন্যবাদ ছাৰ হয় ধন্যবাদ ছাৰ মই এতিয়া পিছৰ প্ৰশ্নটোলৈকে আগবাঢ়িব বিচাৰিছো প্ৰশ্নটো হ'ল যে আপোনাৰ গৱেষণা কৰা পদ্ধতি তথা বিষয়সমূহৰ সম্পৰ্কে আমাক চমুকৈ জনাব নেকি অনুবীক্ষণিক পৰীক্ষা বা বিক্ৰিয়া সংঘটিত কৰোৱা বা কিবা নিৰ্মাণ কৰিলৈ অনুসন্ধান কৰা নে অন্য ধৰণেৰে আপুনি কামবোৰ কৰিব লাগে মই ৰিচাৰ্চো মানে কি এটা সময়ত ৰিচাৰ্চবিলাক খুব হেৰি হৈ যায় মাল্টিডিচিপ্লিনাৰী হৈ যায় বিশেষকৈ এক্সপেৰিমেণ্টেল চায়েন্সত তুমি পিয়'ৰ ফিজিক্স কৰিছা যদি কথাটো বেলেগ কিন্তু বায়'লজি বা এনেকুৱা ধৰণৰ চায়েন্সবিলাকত তোমাৰ গোটেই বস্তুবিলাক ইণ্টাৰডিচিপ্লিনাৰী কম্পিউটাৰ লাগে কম্পিউটাৰ স্কিল লাগে তোমাৰ মলিকুলাৰ বায়'লজি স্কিল লাগে তোমাৰ বহুত ধৰণৰ স্কিল লাগে আৰু সেইটো তোমাৰ ডিপেণ্ড কৰে তোমাৰ প্ৰজেক্ট তুমি কি কাম কৰিছা তাৰ ওপৰত চ' এটা সময়ত ধৰা মই যেতিয়া PhD কৰিছিলোঁ যেতিয়া ইউমাছত আছিলোঁ তেতিয়া ধৰা মেইনলি তোমাৰ হেৰি আছিল খুব টিচু কালচাৰ কৰিব লাগে ধৰা মাইক্ৰস্কোপ ইউজ কৰিব লাগে কাৰণ জিন এডিটিং কৰিব মলিকুলাৰ বায়'লজি কাম কৰিব লাগে ধৰা জিন এনালাইচিছ কিবা কিবি কৰিব লাগে চ' তাৰপিছত যেতিয়া ইনষ্টিটিউট ফৰ প্ৰটিন ডিজাইনত গ'লোঁ IPD ইউনিভাৰ্চিটি অফ ৱাশ্বিংটন তাতে আকৌ সেইবিলাক প্ৰটিন ডিজাইন তাতে মানে প্ৰটিন ডিজাইনটো এনেকুৱা বস্তু প্ৰটিন ফল্ডিং বুলি এটা প্ৰব্লেম আছে বায়'লজিত সেইটো হ'ল তোমাৰ প্ৰটিন মলিকুলবিলাক তোমালোকে পঢ়িছা প্ৰটিন মলিকুলছৰ বিষয়ে প্ৰটিন মলিকুলছবিলাক কি হয় তাতে কিছুমান বিল্ডিং ব্লক দি পেলাই গঠন হয় আমাৰ যেনেকৈ ইটা দি পেলাই ঘৰ আমি গঢ়ো ঠিক নাই আমাৰ প্ৰটিনবিলাক এমিনো এচিড নামৰ বিল্ডিং ব্লকছ দি পেলাই বনায় হয় নহয় চ' এটা প্ৰটিনত তোমাৰ এভাৰেজ চাইজৰ প্ৰটিনত তোমাৰ 200 পৰা 400 তোমাৰ তেনেকুৱা বিল্ডিং ব্লকছ থাকে তেনেকুৱা ধৰা এমিনো এচিড ইটা থাকে কিছুমান প্ৰটিনটো একদম হিমাংগাছ প্ৰটিন থাকে ধৰা 3000 লৈকে থাকে চ' ৱাল এখন বনাওঁতে আমি ইটাবিলাক এনেকৈ জাপি গলা বনি গ'ল কিন্তু প্ৰটিনটো আকৌ এটা 3 ডাইমেনশ্যনেল এটা শ্বেপ থাকে 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ থাকে আৰু ষ্ট্ৰাকচাৰটো তুমি সেই তেনেকুৱা কম্পেয়াৰ কৰি তুমি ৰিবন এডাল লৈ পেলাই তুমি এনেকৈ পকাই হেৰি কৰি দিলে মানে যিটো মেছ টাইপৰ হ'ব চ' প্ৰটিন ইজ লাইক ডেট চ' সেই ৰিবন কিন্তু সেই ৰিবনডাল একচুৱেলি কেনেকৈ মানে সেই 3 ডাইমেনশ্যনেল শ্বেপটো কেনেকৈ লয় what governs that 3 dimensional shape right আৰু সেই যে 3 dimensional shape লয় সেই শ্বেপটো আকৌ ডিটাৰমাইন কৰে তাৰ কি ফাংচন হ'ব আৰু আমাৰ হিউমেন বডিটো জানাই আমাৰ হিউমেন বডি আমাৰ এনি লাইফ এক্সিষ্ট বিকজ প্ৰটিনবিলাকে নিজৰ নিজৰ কাম কৰি থাকে এটা ডাঙৰ বিকাৰৰ নিচিনা চ' তাতে চেলছৰ ভিতৰত মানে প্ৰটিনবিলাকৰ নিজৰ নিজৰ ফাংচন থাকে ইটছ এ কাইণ্ড অফ টাইনি মেচিন ৰাইট so hey jitu problem protein folding problem like what determines the sequence of the protein to the 3-dimensional structure it is a big problem so hey problem to te actually David Becker arambha korisil Rosetta boli eta software banaisil Rosetta software it deals with that kind of thing তুমি কেনেকৈ মানে প্ৰটিনৰ সেই ইটাখিনি সেই এমিনো এচিড খিনি দেখি পেলাই কেনেকৈ তুমি প্ৰেডিক্ট কৰিব পাৰিবা যে ইয়াৰ ষ্ট্ৰাকচাৰটো কি হ'ব আৰু ষ্ট্ৰাকচাৰটো কি তুমি প্ৰেডিক্ট কৰিব পাৰিলে একচুৱেলি ইউ কেন ইভেন প্ৰেডিক্ট দ্য ফাংচন আৰু সেইটো যদি তুমি কৰিব পাৰা তেতিয়াহ'লে তুমি মানে প্ৰটিন তুমি বনাবও পাৰিবা নিজে এইটো আমি ডি নভো প্ৰটিন বুলি কওঁ ডি নভো প্ৰটিন মানে তুমি প্ৰটিন মানে যিটো ইভলিউশ্যনত হোৱাই নাই আমাৰ ইভলিউশ্যনত কি হ'ল তোমাৰ in last 3.5 billion years আমাৰ কি হৈছিল আমাৰ সেই মানে DNA পৰা প্ৰটিন হয় সেই প্ৰটিনবিলাকে ফাংচন কৰি আমাৰ ইউনিচেলুলাৰ পৰা মাল্টিচেলুলাৰ গোটেই সেইবিলাক হ'ল চ' আমাৰ ইভলিউশ্যনত আচলতে যিমানখিনি প্ৰটিন হ'ল তুমি সেইটো আমি এনেকৈ কম্পেয়াৰ কৰোঁ আমি গোটেই নাম্বাৰ অফ পচিবল প্ৰটিনছ যদি আমি এখন সাগৰৰ লগত কম্পেয়াৰ কৰোঁ ডাঙৰ এখন মানে অচেন টাইপৰ তাতে যিবিলাক সৰু সৰু দ্বীপ আছে সেইবিলাক একচুৱেলি দ্য নাম্বাৰ অফ প্ৰটিন ডেট এক্সিষ্ট টুডে ইন লাইফ ফৰ্ম এনি লাইফ ফৰ্ম ৰেষ্ট আৰ ষ্টিল আনএক্সপ্ল'ৰ্ড চ' কথাটো হ'ল যে তুমি যদি সেই নতুন প্ৰটিন বনাব পাৰা তুমি সেই আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত ভিত্তি কৰি so then you can fight disease right you can do so many because life is nothing but it's about protein right তুমি এতিয়া গছৰ কথাই ভাবা গছত তুমি ক্লোৰোফিল এনাৰ্জি তোমাৰ সূৰ্যৰ পৰা এনাৰ্জি লয় and that's totally done by protein right তোমাৰ ক্লোৰোপ্লাষ্টত যিটো তোমাৰ প্ৰটিন কেইটামান প্ৰটিন মলিকুলছ আছে তাহাঁতে এইটো ইমান ডাঙৰ কাম এটা কৰি আছে আৰু জাষ্ট বিকজ অফ দ্যাট সেইটো কাৰণে তুমি চোৱাচোন ইটছ এ মিৰাকল একচুৱেলি ইটছ এ মেজিক ৰাইট তুমি সেই সূৰ্যৰ পৰা এনাৰ্জি আনি পেলাই গছে তাহাঁতে ইমান বিলিয়নছ অফ ইয়াৰ্ছ তাহাঁতে ছাৰ্ভাইভ কৰি আছে so it's ultimately in life everything is done by protein so তাৰমানে কথাটো হ'ল যে if you can build new proteins you can achieve new function তুমি আকৌ মই ক্লোৰোপ্লাষ্টৰ কথা ক'লো ক্লোৰোফিলৰ কথা ক'লো
যে তুমি ইমান এটা সাধাৰণ এটা মেচিন চিষ্টেম কিন্তু ইমান ডাঙৰ এটা কাম কৰে so সেইটো মানে মেইন গোল so মই প্ৰথমতে কৈছিলো যে ইনষ্টিটিউট ফৰ প্ৰটিন ডিজাইন ইজ ভেৰি ইউনিক এণ্ড ইজ দ্য কেপিটেল অফ ৱৰ্ল্ড বিকজ so তাহাঁতৰ এই গোলটো মানে যে হাউ কেন উই use the তোমাৰ সেই আমাৰ প্ৰটিন ফল্ডিঙৰ নলেজটো ইউজ কৰি পেলাই কেনেকৈ আমি ব্ৰেণ্ড নিউ প্ৰটিন so তাতে মই ইউডাবত গোটেই কামবিলাক তেনেকুৱা আছিল so তেনেকৈ প্ৰটিন so বহুত মেডিকেল কামত ভেকচিনৰ সময় আমাৰ কৰোণা ভাইৰাছৰ সময়ত আমি ভেকচিনো বনাইছিলো so সেইবিলাক কাম এতিয়াও চলি আছে so বেলেগ বেলেগ ধৰণৰ কাম তাৰমানে so তাৰ যিটো স্কিল সেট সেইটো আছিল টটলি ডিফাৰেণ্ট so এতিয়া হাৰ্ভাৰ্ডত আকৌ মই মানে কি কৰিলো হাৰ্ভাৰ্ডলৈ অহাৰ এটা কাৰণ আছে যে মই যোৱা 7 বছৰ মানত যিমানখিনি টেকনলজি ডেভেলপ কৰিছিলো ধৰা আগতে মই জিন এডিটিঙৰ টেকনলজি ডেভেলপ কৰিলো তাৰপিছত IPD ধৰা প্ৰটিন ডিজাইনৰ তেনেকুৱা মই দুটামান টেকনলজি ডেভেলপ কৰিছিলো so এই গোটেই টেকনলজিবিলাক লৈ পেলাই I wanted to do something very like to solve some problem so ইয়াতে হাৰ্ভাৰ্ডত মানে যিবিলাক কাম কৰিছো সেইবিলাক হৈছে হেতু আকৌ বেলেগ লেভেলৰ কাম so ইয়াতে মানে কি তুমি যেহেতু আকৌ মেডিচিনৰ কথা ক'বলৈ হলে তুমি যদি চোৱা যে যোৱা 200 বছৰত আমাৰ হিউমেন যিটো মেডিচিন যেটো মানে ডেভেলপমেন্ট যদি চোৱা তুমি আগতে আছিল কি আজি 1000 বছৰ আগত মানুহে গছৰ পাত কিবা হাৰ্ব বিলাক ইউজ কৰিলে মানুহে people try to cure disease right so that was the conventional way তাৰ পিছত আহিলে আমাৰ মলিকিউল বেসড আমাৰ মেডিচিন আহিলে হয়নে so molecule based medicine বিলাক আমাৰ পিল সিল বিলাক এইবিলাক আজি যে আমাৰ যিমান ধৰা এনালজেসিক আমি জ্বৰ হলে পিল খাওঁ কিবা হলে পিল খাওঁ so that is the based on molecules right so তাৰ পিছত 1970s ত আহিলে এটা নতুন ধৰণৰ মেডিচিন আহিলে সেইটো হৈছে তুমি প্ৰটিন মানে লাৰ্জ মলিকিউল এই প্ৰটিন বিলাক হৈছে এন্টিবডি আজি antibodies are used for so many different kind of disease cancer পৰা আৰম্ভ কৰি so it was 70s মানত তাৰপিছত most recently তোমাৰ 2000 মানৰ পৰা 2000 চন মানৰ পাছৰ পৰা জেনেটিক্স বহুত আগবাঢ়িলে জিন সিকুৱেন্সিং বা জিনোম সিকুৱেন্সিং এইবিলাক আগবাঢ়ি গ'ল so তাৰ কাৰণে এটা নতুন ধৰণৰ এটা মেডিচিন আহিছে so and this is like totally revolutionized the whole field of human medicine so হেতু হৈছে যে so আকৌ হেতু ক'বলৈ যোৱা আগতে আকৌ আমি ইভলিউশনলৈ আমি উভতি যাব পাৰো যে আমি এনেকুৱা নহয় আমি ধৰা আজি কেইহাজাৰ বছৰ মানৰ কথা ক'লো মেডিচিন ডেভেলপমেন্ট but all the life forms all the species have been fighting their own disease right আমি আমাৰ বান্দৰৰ নিজৰ ডিজিজ নিজে ফাইট কৰিছে নিজৰ বডি সিস্টেম আছে নহয় জানো আমাৰ প্ৰত্যেক অৰ্গানিজমৰ এটা নিজৰ বডি ইনবিল্ট সিস্টেম থাকে টু ফাইট ডিজিজেস right and that is the immune system হয় না so hey immune system to কেনেকে মানে আকৌ ৰি-ইঞ্জিনিয়াৰ কৰি পেলাই কেনেকে আমি আকৌ we can fight back disease so সেই বস্তুটো আহিছে প্ৰায় 2000 চনৰ মানৰ পাছৰ পৰা so হেতু আজি আমি এডপটিভ বা সেল থেৰাপি বুলি কওঁ সেল থেৰাপিৰ মূল হেতু হৈছে যে আমাৰ যে সেই ইমিউন সিস্টেমটো যে আছিল আমাৰ ভিতৰত যে এটা ডিফেন্স সিস্টেম আছিল যেটো অলৰেডি ফাইট কৰে ডিজিজ so হেতুকে আমি কেনেকে আকৌ ৰি-ইঞ্জিনিয়াৰ কৰি পেলাই আমি কেনেকে মানে ফাইট কৰিব পাৰো so হেতু তোমাৰ সেই মলিকিউল বেসৰ মই যেটো মেডিচিনৰ কথা কৈছো আমি পিল খোৱা কথা তেনেকুৱা ধৰণৰ নহয় আৰু এটো প্ৰটিন বেস যেটো মই ধৰা এন্টিবডি বেস কৈছিলো তাতকৈও ডাঙৰ so এটো এতিয়া হৈছে যে how can we harness our own cells and then engineer them and put them back to our body and let them fight disease right so এটো এটা বিৰাট ডাঙৰ মানে এটা ৰিভলিউশন চলি আছে এতিয়া এন্ড এই ৰিভলিউশনটো তোমাৰ ধৰা জেনেটিক্সত বা জিন এডিটিং জেনেটিক ইঞ্জিনিয়াৰিং এই গোটেই বিলাক লগ খাই পেলাই একচুয়ালি মানে এটা মাৰ্জ হৈ পেলাই এটা নতুন এটা হেৰি আহি আছে আৰু মোৰ বোধে নেক্সট 50-100 years this will be a big revolution আৰু এইটো এতিয়া ধৰা হৈছে এতিয়া কাৰ্টি সেল বুলি এটা আজি 3 বছৰ 4 বছৰ আগত এটা নতুন থেৰাপি এপ্ৰুভ কৰিছে সো হেতু হৈছে and that is actually one of the first kind of this kind of medicine so কাৰ্টি সেলটো এনেকুৱা ধৰণৰ বস্তু যে আমাৰ বডিত মানে আমাৰ ব্লাডত কিছুমান টি সেলছ বুলি কিছুমান ডিফেন্স সেলছ থাকে ডিফেন্স মানে তাতে ফাইট কৰে ডিজিজ ফাইট কৰে আৰু সেই টি সেল বিলাক মানে আমাৰ ফ্লোট কৰি থাকে সো সেই টি সেল বিলাক আনি পেলাই বাহিৰত ইঞ্জিনিয়াৰ কৰি পেলাই ইঞ্জিনিয়াৰ মানে কি আৰু কিছুমান নতুন প্ৰটিন লগাই দিলা যাৰ কাৰণে ধৰা সেই সেলছটো আকৌ যদি তুমি ভিতৰত সোমাই দিয়া they can go back and fight the disease আৰু কাৰ্টি সেল এপ্ৰুভ হ'ল আজি প্ৰায় 3 বছৰ 2017 ত প্ৰথম এপ্ৰুভ হৈছিল এই ৰিচাৰ্চটো চলি আছিল প্ৰায় 20 বছৰ মান ধৰি ৰিচাৰ্চ চলি আছিল সো এতিয়া কাৰ্টি সেল ইজ এ মেজৰ থেৰাপি ইন ফাইটিং ডিজিজ so কিন্তু আকৌ হেইবিলাকৰ মানে সাংঘাতিক ধৰণে ধৰা এক্সপেন্সিভ আৰু বহুত মানে হেৰি তুমি because it's a totally new field right তুমি ভাবা প্ৰথম যেতিয়া আমাৰ ৰোড কনষ্ট্ৰাকচন হৈছিল আমাৰ এলা তেতিয়া মানে ৰোড কনষ্ট্ৰাকচন কিমান সাগে ডিফিকাল্ট আছিল সো কথাবিলাক তেনেকুৱা ধৰণৰ সো এতিয়া কাৰ্টি সেল ইজ লাইক তুমি
unless you have millions of dollars, you cannot do that because cartisol engineering process it takes 30 days. So but this is a new kind. There are bottom steam engines that is a new kind, and and then it took over everywhere. So more strong belief that more but I think biology strongly believe the next 50 to 100 years it's going to be cell therapy mostly, because it is a new kind of disease, and this is a kind of through evolution we have been already our inbuilt immune system already disease fight kori ahise, right now. So then why not we use that system? Why not we engineer that system and do it something again, right? So এটা কথা হল যে মোৰ নিজৰ ৰিসাৰ্চৰ কথা ক'বলৈ গৈছিলো যে কথা হল যে এই কাৰ্টি সেল ব্লাড ডেভেলপমেন্ট মানে তুমি পাৰ্সনালাইজ, তুমি এজন পাৰ্সন মানুহৰ পৰা তুমি ধৰা ব্লাডটো ড্ৰ কৰিলা, তাৰ পৰা তুমি টি সেলটো তুমি হাৰ্নেস কৰিলা, হাৰ্নেস কৰি তাক ইঞ্জিনিয়াৰ কৰিলা, তাৰ জিন বিলাক ম্যানিপুলেট কৰি ইঞ্জিনিয়াৰ কৰিলা, দেন ইউ পুট বেক মানুহজনৰ আকৌ বডিত তুমি দিলা। সো এইবিলাক তোমাক কোতে বহুত এক্সপেন্সিভ, বহুত কিবা কিবি। সো তেনেকুৱা তাৰ অল্টাৰনেটিভ এতিয়া ভাবি থকা হৈছে। আৰু যেহেতু কাৰ্টি সেলটো T cell is one kind of immune cell, and our body to বহুত বেলেগ বেলেগ ধৰণৰ আছে, natural killer cells আছে, macrophages তাহাতে হয় গোটেই সেল বিলাকৰ কামটোই হৈছে ডিজিজ ফাইট, তাহাতে বেলেগ বেলেগ ধৰণে কৰি থাকে। সো এতিয়া মানে এটা ডাঙৰ এফৰ্ট হৈছে কি যে হাউ কেন উই হাৰ্নেস অল অফ দিস সেলস। সো তাৰ পিছত আৰু এটা কথা হ'ল কি সো এই যে সেলস বিলাকৰ কথা ক'লো মই, এই গোটেই ডিজিজ ফাইট কৰা সেলস বিলাক, সেই গোটেই সেলস বিলাকৰ কিন্তু অৰিজিন কিন্তু এটা ঠাই। সো সেই অৰিজিনটো হৈছে হেতু বোন মেৰো বুলি কয়, যেটো আমি অস্থি মজ্জা বুলি যেটো কওঁ। আমি যে চিকেন খালে আমি ভিতৰত যে মজ্জা বিলাক থাকে যে চিকেন, so actually that is the source of all these defense cells. গোটেই আমাৰ T cells, B cells antibody produce কৰে, natural killer cells বা macrophage, they all actually come from a same source, আৰু সেই সেল বিলাকক কোৱা হয় হেমাটোপয়েটিক স্টেম সেল। হেমাটোপয়েটিক মানে এইটো বোন মেৰো স্টেম সেল বুলি কয়। এই স্টেম সেল এইটো কাৰণে, স্টেম সেলৰ অৰ্থটো হৈছে যে বাকিবিলাক সেলে অকল এক ধৰণৰ সেলে বনাব, কিন্তু স্টেম সেলে বিভিন্ন ধৰণৰ সেলস মানে তাহাতে প্ৰডিউস কৰিব পাৰে। সো সেইকাৰণে এইবিলাক স্টেম সেল বুলি কয়। স্টেম সেলৰ মানে তাহাতৰ এনেকুৱা এটা পাৱাৰ আছে যাৰ কাৰণে দে কেন একচুয়ালি জেনাৰেট ডিফাৰেন্ট কাইন্ড অফ সেলস। আৰু যেহেতু গোটেই আমাৰ ব্লাডৰ ডিফেন্স সিস্টেমৰ গোটেই সেল বিলাক যেহেতু আমাৰ এই আমাৰ বোন মেৰো সেলসৰ পৰা আহে, সেইকাৰণে তাহাতক হেমাটোপয়েটিক স্টেম সেল বুলি কয়। সো এটা কথা হল যে আমি তাৰমানে এনেকুৱা হ'ব পাৰে যে আমি হেমাটোপয়েটিক স্টেম সেলটো যদি আমি ভালকে ইঞ্জিনিয়াৰ কৰো, তেতিয়াহ'লে আমি গোটেই এই তাৰ যিবিলাক ডাউনষ্ট্ৰীম যিবিলাক সেলস আছে সেইবিলাকো আমি ইঞ্জিনিয়াৰ কৰি পেলাই আমি উই কেন ফাইট ডিজিজ, ৰাইট? আৰু সো আকৌ হেমাটোপয়েটিক স্টেম সেলো আকৌ কিছুমান তেতিয়াহ'লে আৰু কিছুমান এনেকুৱা ডিজিজ আছে যিবিলাক ধৰা টোটালি ব্লাড ৰিলেটেড, আমাৰ ব্লাডৰ যিবিলাক জেনেটিক ডিজিজ, ধৰা কেঞ্চাৰ হয়, লিউকোমিয়া হয়, লিম্ফোমা হয়, বা ইভেন কিছুমান ইমিউনোডিফিচিয়েন্সি ডিজিজ থাকে, ধৰা স্কিড বুলি কয়, তেনেকৈ বহুত ডিজিজ। সো এই গোটেইবিলাকৰ চ'ৰ্চটো সেই তাতে হেমাটোপয়েটিক স্টেম সেলতে আৰম্ভ হয়, গম পাইছেনে? তাতে ধৰি কিবা কিবি ধৰা মিউটেশন সিচুৱেশন থাকি গ'লে তাৰ পৰা গোটেই মানে ডিজিজটো আহে। সো সেই গোটেই সেই হেমাটোপয়েটিক স্টেম সেলৰ পৰা আৰম্ভ কৰি গোটেই তাৰ ডাউনষ্ট্ৰীম সেলস বিলাকলৈকে, সো এটা ডাঙৰ মানে এটা গোটেই ৰিসাৰ্চটো তুমি ভালকে যদি প্ৰত্যেকটো ষ্টেপত যদি তুমি ইঞ্জিনিয়াৰ কৰিব পাৰা, সো দ্যাটস লাইক হিউজ থিং ফৰ দ্য এন্টায়াৰ হিউম্যান মেডিচিন। সো এতিয়া বহুত কিন্তু হেৰি আছে, বহুত ষ্ট্ৰাগল আছে, বহুত প্ৰব্লেম আছে তাত। এতিয়া জৰ্জ ডেলি বুলি যিজন হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ডিন হয়, জৰ্জ ডেলি মানে হি ইজ ওৱান অফ দ্য পায়োনিয়াৰ ইন হেমাটোপয়েটিক স্টেম সেল। সো তেখেতে হেমাটোপয়েটিক স্টেম সেলটো মানে কেনেকে সেইটো মানে কেনেকে গ্ৰো কৰিব লাগে লেবৰেটৰীত, তাৰ পৰা কেনেকে আকৌ ডিফাৰেন্সিয়েট কৰি বেলেগ বেলেগ ধৰণৰ লিনিয়েজ সেল বনাব লাগে, সেইবিলাক সব লেবৰেটৰীত মানে তেখেতে টেকনলজি হেৰি কৰিছিল, ডেভেলপ কৰিছিল। সো আৰু এটা পদ্ধতি হৈছে, সেইটো 2006ত আহিছিল প্ৰথম, কেনেকে আমি ইনষ্টিড অফ ৰিলাইং অন সামবডিজ হেমাটোপয়েটিক স্টেম সেল, আমি কেনেকে মানুহৰ স্কিন সেল লৈ পেলাই মানে সেই স্কিন সেলটোক আকৌ ৰিপ্ৰগ্ৰামিং কৰি পেলাই আমি হেমাটোপয়েটিক স্টেম সেললৈ আমি বনাই দিব পাৰোঁ। সো কাৰণ কি এইটো যদি কৰিব পাৰা, তেতিয়াহ'লে তুমি you do not have to rely on hematopoietic stem cell from some people, right? You can just take the skin cell and reprogram back all the way to hematopoietic stem cell, and from there you make all the different lineage cells, right? So that you can now fight disease. কিন্তু এইবিলাক ইমান হেৰি কথা নহয়, এইবিলাক ধৰা ষ্টৰী মই কৈছো, ষ্টৰী ইটছ
sounds very exciting, it is very easy. কিন্তু actually cell to reprogram কৰি তাহাঁতৰ genetics to reprogramming কৰা তাহাঁতৰ একদম precisely তাহাঁতৰ identity মানে হেৰি কৰি ৰাখা it's a huge challenge in biology. So মই ইয়াতে জীৱ মই এতিয়া ধৰা আৰম্ভণি কৰিছে so মোৰ কেইবাটাও হেৰি আছে প্ৰজেক্ট আছে বা এইমো আছে so এটা হ'ল যে এই হেমাটোপয়েটিক ষ্টেম চেলবিলাক কেনেকে মানে কেনেকে তুমি হেৰি কৰিব পাৰা এই মানে স্কিন চেলৰ পৰা নি পেলাই তুমি এক্সাক্ট আইডেন্টিটি হেমাটোপয়েটিক চেল কেনেকে বনাব পাৰা সেইটো কৰিব পাৰিলে তোমাৰ কি হ'ব because তুমি স্কিন চেলটো লৈ পেলাই তাতে যদি সেই মানুহটোৰ কিবা মিউটেশন সিচুৱেচন আছে তুমি সেইবিলাক কাৰেক্ট কৰিব পাৰিবা নহয় জানো কাৰেক্ট কৰি পেলাই তাৰপিছত তুমি তেতিয়া ডিজিজ ফ্ৰী হ'ব তাৰপিছত তুমি হেমাটোপয়েটিক ষ্টেম চেল কৰিলে তেতিয়াহলে তুমি সেই হেমাটোপয়েটিক ষ্টেম চেলটো যদি তুমি ট্ৰান্সপ্লান্ট কৰা বোন মেৰো ট্ৰান্সপ্লান্টেশন বুলি এটা পদ্ধতি আছে য'ত তাৰমানে তুমি সেই মানুহজনৰ তুমি বোন মেৰোটো তুমি ধ্বংস কৰি দিবা তাৰপিছত বাহিৰৰ পৰা সেই চেলছটো আকৌ তুমি মানে সোমোৱাই দিবা সো তেতিয়া আগৰ যেটো ডিজিজ থকা চেলছটো নাইকিয়া হৈ গ'ল নতুন ডিজিজ ফ্ৰী চেলছটো তুমি তালে পঠাব লাগে সো তেতিয়া মানে তাতে আকৌ ৰিপপুলেট কৰি পেলাই আকৌ ডিজিজ ফাইট কৰিব তেনেকুৱা ধৰণৰ সো মোৰ হেৰি হ'ল মই অকমান আগতে কৈছিলো যে মোৰ যোৱা প্ৰায় 7 বছৰ মানৰ যিবিলাক ৰিচাৰ্চ জিন এডিটিং প্ৰটিন ডিজাইন গোটেইবিলাক মানে ইউজ কৰি পেলাই কেনেকে মানে এই হেমাটোপয়েটিক ষ্টেম চেল হেৰি কৰিব পাৰি মানে ক্লিন এণ্ড এৰৰ ফ্ৰী হেমাটোপয়েটিক ষ্টেম চেল বনাব পাৰি প্লাস তাৰ পৰা তুমি আকৌ সেই হেমাটোপয়েটিক ষ্টেম চেল বিলাকৰ পৰা আকৌ তুমি সেইটো ডিফাৰেন্সিয়েট কৰি পেলাই কেনেকে টি চেলছ কৰিব পাৰে টি চেলছে আকৌ ফাইট কৰিব ধৰা টি চেলছে ক্যান্সাৰ ফাইট কৰিব কিবা কৰিব সো তেনেকুৱা এটা ডাঙৰ প্ল্যান আছে আই ডোন্ট নো কিমান কৰিব পাৰো but that is most likely going to be my rest of my life work so এইবোৰ কৰোতে বহুত স্কিল লাগে তোমাৰ মই সেইকাৰণে তোমাক যে কৈছিলো আগতে যে you need to gain skill right তুমি বিজ্ঞানৰ তুমি ডাঙৰ প্ৰবলেম সলভ কৰিবলৈ হলে at the top level you need to have skill and to get skill you have to work with people you have to go to places where there are resources যতে ৰিসোর্স আছে তুমি এটো এক্সপ্লইট কৰিলা আদাৰৱাইজ তুমি নাজানিবা যে প্ৰবলেমটা কেনেকৈ সলভ কৰিব কথাটো তেনেকুৱা সো এইবিলাক কৰোতে বহুত ধৰা হেৰি লাগে টিস্যু কালচাৰ তুমি বুজিলা মাইক্ৰোস্কোপি ইজ পাৰ্ট অফ আৱাৰ লাইফ তাৰপিছত আজিকালি জেনেটিক্স হৈছে জেনেটিক্স মানে ধৰা কি আৰু সিকুৱেন্সিং সিঙ্গল সেল সিকুৱেন্সিং ট্ৰান্সক্ৰিপশন বুলি এনেকৈ কিবা আছে সো এই তেনেকুৱা ধৰণৰ স্কিল বিলাক লাগে সো মই যদি ধৰা বহু বছৰ আগত মই মাষ্টাৰ ডিগ্ৰী কৰি কেমিষ্ট্ৰি পঢ়িছিলো আজিকালি কেমিষ্ট্ৰি তেনেকুৱা ধৰা ৰিএকচন সেকচন তেনেকুৱা হেবিলাক নাই আৰু যে মই বহুত দীঘলীয়া কৰিবলৈ নাজানো নাই ধন্যবাদ স্যাৰ আপুনি ইমান ভালকে আমাক এই পদ্ধতিৰ বিষয়ে বুজাই দিয়াৰ বাবে এতিয়া মই আগৰ প্ৰশ্নটোলৈ আগবাঢ়িব বিচাৰিছো আমাৰ সমাজখনত এতিয়াও অন্ধবিশ্বাসৰ দপদপনি চলি আছে অন্ধবিশ্বাস আঁতৰাই বিজ্ঞান মনস্ক সমাজ এখন গঢ়ি তুলিবলৈ এটা আন্দোলনৰ প্ৰয়োজনীয়তা আপুনি অনুভৱ নকৰেনে definitely so আৰু মোৰ মতে এইবিলাক তুমি অন্ধবিশ্বাস আঁতৰাবলৈ তুমি বিজ্ঞানৰ এটা হেৰি কৰিব কাৰণে ইমান তুমি you don't have to be a scientist আৰু মোৰ বোধে প্ৰত্যেকটো মানুহে মানে প্ৰত্যেকটো আমাৰ আলটিমেট হিউম্যানিটি গোল কি আমাৰ এটলিষ্ট মোৰ বিলিফ হৈছে যে আমাৰ হিউম্যানিটি গোল হৈছে যে we want to make আমাৰ মানে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ জীৱনটো we want to make their life better right that is the goal of our life whatever তুমি সায়েন্স কৰা লিটাৰেচাৰ কৰা তুমি এক্টিভিজম কৰা তুমি যিয়ে নকৰা আমাৰ আলটিমেট গোল হৈছে আমাৰ প্ৰত্যেকৰ স্কিল বেলেগ আমাৰ টেকনিক বেলেগ but ultimate goal হৈছে we want to make a better life for better society right so that the suffering we went through আমাৰ উত্তৰ প্ৰজন্মৰ যাতে সেই সাফাৰিংটো হ'ব নালাগে so এইটো অন্ধবিশ্বাসৰ কথা আহিল অন্ধবিশ্বাস এইবিলাক বিজ্ঞানৰ সো মোৰ বোধে এইবোৰ কাম কৰিবলৈ আমাক খুব এক্টিভিজমৰ প্ৰয়োজন হৈছে আকৌ সেইবিলাক ধৰা মই ক'লোৱে যে সব মানুহে সব কাম কৰিব নোৱাৰে এতিয়া ধৰা মই এতিয়া বিজ্ঞানত টেকনলজিৰ লগত স্কিলৰ লগত জড়িত সো আমাৰ কাৰণে হয়তো অকমান দিগদাৰ কাৰণ ইফ ইউ ৱান্ট টু বি ফোকাস কিন্তু মোৰ বোধে সমাজৰ প্ৰত্যেকটো হেৰি মানুহেই মানে যোনেই মানে সোসাইটিখন এটা বেটাৰ হেৰিয়াত চাব বিচাৰে মই ভাবো এইবিলাক কাম ল'ব লাগে খুব প্ৰয়োজনীয় কাম হয় সো তেনেকুৱা ধন্যবাদ স্যাৰ মই আগৰ প্ৰশ্নটোলৈ আগবাঢ়িছো যদি আপুনি অসমলৈ আহিব বিচাৰে আপুনি ভাবেনে যে আপোনাৰ বৰ্তমানৰ স্তৰৰ পৰীক্ষাগাৰ কেতিয়াবা পাব বুলি দূৰ ভৱিষ্যতে অহাৰ পৰিকল্পনা আছে নেকি আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত পঢ়ি গৈছে সেই অভিজ্ঞতাৰ ভিত্তিত পৰীক্ষাগাৰ বা কৰ্ম পদ্ধতিৰ তুলনা কিবা কৰিব নেকি so at present এতিয়াতো ধৰা এইটোতো আৰু সবেই ধৰা জানে যে আমাৰ চ্যালেঞ্জ বহুত আছে হয় না আমি we have to acknowledge আমি সবেই এইটো acknowledge কৰিব লাগিব অকল অসম বুলি নহয় আমাৰ গোটেই ইণ্ডিয়াৰ ক্ষেত্ৰতে আমাৰ
বহুত প্ৰব্লেম আছে সাইন্টিফিক ডেভেলপমেন্ট তাৰো বহুত কাৰণ থাকে প্ৰত্যেকটো কথা ইমান বেছি কাৰণ থাকে ন কেতিয়াবা এইবিলাক একদম ক'বলৈ মন যায় আমাৰ সাইন্টিফিক ডেভেলপমেন্ট তাতে নেৰেটিভৰ কথা আছে কিয় আমাৰ সায়েন্স ডেভেলপ নহল বহুত কিমান কাৰণ আছে সো আমি কেতিয়াবা এনেই কোনোবা এটা শ্ৰেণী মানুহক দুখ দি দিওঁ আমি পলিটিচিয়ানক দুখ দি দিওঁ কেতিয়াবা সাইন্টিষ্টক দুখ দি দিওঁ কিন্তু একচুৱেলি এই গোটেই প্ৰব্লেমবিলাক মানে এইটো লগত এইটো মানে নেটৱৰ্কিং ফৰ্ম হৈ আছে সো এনিৱে সো এইটো আমি একনলেজ কৰিবই লাগিব যে আমাৰ ইণ্ডিয়াৰ ডেভেলপমেন্টটো তেনেকে হোৱা নাই বাকী মানে ধৰা প্ৰিভিলেজ কাণ্ট্ৰিবিলাকত তেনেকে হোৱা নাই ইমান সো সেই ক্ষেত্ৰত সেইফালৰ পৰা চাবলৈ আমাৰ অসমত নিশ্চয় আমাৰ অসমত পিছপৰি আছে তেনেকে মানুহ নাই হেৰি নাই আমাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড হোৱা নাই তেনেকে কনচাৰ্ণ হোৱা নাই সো এতিয়া ধৰা ইমানবিলাক এইবিলাক স্কিল হেৰি কৰাৰ পাছত সো এতিয়াই মানে হেৰি কৰিবলৈ দিগদাৰ হয় ধৰা কি আল্টিমেটলি আৰু কি আৰু এইবিলাক মানুহৰ ভাল হ'ব লাগে আৰু এণ্ড ইউ ৱান্ট টু লাইক নিজৰ হেৰিটো পটেনচিয়েলটো ইউজ কৰিব পাৰিব লাগে এনেই তুমি ধৰা ক'ৰবাত গৈ পেলাই তুমি যদি তোমাৰ নিজৰ পটেনচিয়েলটো ইউজেই কৰিব নোৱাৰা তুমি গোটেই জীৱনটো তুমি ফ্ৰাষ্ট্ৰেটেড হৈ থাকিব মানে কি আৰু তুমি যদি পটেনচিয়েল আছে তুমি দেন ইউ শুড ডু ইট ৰাইট কিন্তু লং ৰানত ডেফিনেটলি লং ৰান আমি অসমত ডাঙৰ হৈ আছো অসমৰ হেৰি চ' ডেফিনেটলি যদি সুবিধা হয় সহায় কৰিব পাৰিলে যিকোনো প্ৰকাৰে ডেফিনেটলি সহায় কৰিব পাৰিলে ভালেই লাগিব নিজে ভাল লাগিব ধন্যবাদ স্যাৰ স্যাৰ অসমীয়া সাহিত্য জগতত আপোনাৰ অনবদ্য সংযোজন অসমৰ আপোনাৰ আত্মজীৱনীমূলক গ্ৰন্থ মোৰো এটা সপোন আছিল ইয়াৰ অনুপম লিখন শৈলী আৰু ভাষাৰ লালিত্যই কিতাপখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল কিতাপখন এখন জীৱনী গ্ৰন্থ নহয় যেন এখন উপন্যাসে 2017 চনৰ পৰা চনত প্ৰকাশ পোৱা কিতাপখনৰ 2021 চনলৈ 18টা সংস্কৰণ প্ৰকাশ পায় ইয়ে প্ৰমাণ কৰে কিতাপখনে লাভ কৰা জনপ্ৰিয়তাৰ কথা গৱেষণাগাৰত ব্যস্ত হৈ থকাৰ পিছতো কিতাপখন লিখিবলৈ আপুনি কেনেকৈ সময় উলিয়ালে কথাখিনি জানিলে আমাৰ উদীয়মান লিখক লিখিকাসকল উপকৃত হ'ব সো লিখাৰ লগত মোৰ বিশেষকৈ অসমীয়াত ধৰা মই কিমান আজি প্ৰায় 1 দশকতকৈ বেছিয়ে হ'ল আচলতে অসমীয়াত মই লিখা মানে আগতে কৰোঁ এইখন আচলতে মোৰ ফাৰ্ষ্ট কিতাপ নহয় ইয়াৰ আগত মই আগতে গল্প কিতাপ এখন লিখিছিলোঁ মানুহে ইমান নাজানে কিন্তু মানে লিখিছিলোঁ সো মই সেই ষ্টৰি টেলিংটো সদায় মোৰ তাৰ আগতেও গল্প কিতাপখন মোৰ 2015 ওলাইছিল কিন্তু 2010 মানৰ পৰা মই মানে লিখা মেলাৰ লগত যথেষ্ট জড়িত মই মেগাজিন চেগাজিনবিলাক মই আগতে প্ৰান্তিক চান্তিক সেইবিলাকতো লিখিছিলোঁ সো তেনেকে ধৰা লিখাৰ এটা হেৰি আছে যে ষ্টৰি টেলিং আই অলৱেজ ৱান্টেড টু বি এ ষ্টৰি টেলাৰ ডাজন্ট মেটাৰ বিজ্ঞানী হওক যিয়ে নহওক আৰু সেইটোত মানে সদায় মই মেইন কথা হ'ল কি আই লাভ ইট মানে সেইটো কৰি ভাল লাগে বেলেগৰ যি হওক নহওক বা ইম্পেক্ট হওক নহওক বাট মই কৰি ভাল পাওঁ সো তেনেকে ষ্টৰি টেলিং ধৰা আগৰ পৰাই মই পঢ়ি ভাল পাওঁ ষ্টৰি পঢ়ি ভাল পাওঁ বা ফিকশ্যন পঢ়ি ভাল পাওঁ সো সেইটো মোৰ আগৰ পৰাই আছে মানে কি আৰু নিজৰ মানে হেৰিয়ৰ ভিতৰত নিজে যিমানখিনি কৰিব পাৰে এনেকুৱা নহয় আমি এক্সট্ৰা সো সেইটো থকাৰ কাৰণে সো সেইটো থকাৰ কাৰণে ধৰা মই সেই কেতিয়াবা লিখোঁ আগতে ইমান হেৰি নাই কিন্তু এই মোৰ গল্প কিতাপখন লিখাৰ পিছত গল্প কিতাপখন 2015 ওলাইছিল তাৰপিছত মোৰ এটা মানে হেৰি হ'ল যে এটা ডাঙৰ এটা চেল্ফ মানে হেৰি নিচিনা অৰ্গেনিক নিচিনা যে এই যে লিখা মেলাবিলাক কৰিছো ষ্টৰি টেলিং কৰিছো কাৰ কাৰণে কৰিছো কিয় কৰিছো সো সেই তেতিয়া মোৰ এটা ভাব হ'ল যে উই নিড ষ্টৰিজ দেট কেন ইম্পেক্ট উই নিড ষ্টৰিজ দেট কেন চেঞ্জ পিপলছ মাইণ্ড আৰু সেইটো মই সেই বিশ্বাসটো মই আজিও কৰোঁ and storytelling is a tool, right? আমি বিজ্ঞান যেনেকে এটা tool, science যেনেকে এটা tool to fight, problems. The storytelling is also a tool, and activism is a tool, right? আমি মহাত্মা গান্ধী activism কৰি কিমান society better কৰিলে হয় না? So these are all tools. So writing is also a tool. At least মই তেনেকে ভাবো মানুহে বেলেগে কেনেকে কি ভাবে নাজানো so মই সেই লিখাৰ ক্ষেত্ৰত মই সেইটো মানে এটা মোৰ চৰ্চা আছে যেতিয়াও মই লিখো সো তাৰপিছত মই এইখন মোৰ এটা সপোন আছে মই 2016ত লিখিছিলোঁ 16ত মানে তাত বহুকেইটা মানে ঘটনা হেৰি লৈ পেলাই সো এটা আমাৰ দেউতা ঢুকাইছিল 2016 তাৰপিছত তাৰ আগতে মোৰ সেই দুখৰ তাত সংহত শ্ৰৱণখন ওলাই গৈছিল
সো তেনেকে বহুকেইটা মানে হেৰি লৈ পেলাই মই ভাবিলো যে নো আই নিড টু ৰাইট দিছ, আই নিড টু টেল দিছ ষ্টৰী। মানে কি ধৰা নিজৰ কথাবিলাক ইমান তেনেকে কৈ ভাল নালাগে, কিন্তু তথাপি কিছুমান কথা ক'বলগীয়া হয় বিকজ ইউ নো ডেট ইট কেন মেক দ্য ইম্পেক্ট, ৰাইট? ইউ নো তোমাৰ লাগিলে তোমাৰ তাৰ হেৰিটো তোমাৰ তিতাই হওক, তুমি লাগিলে তুমি ভাল নোপোৱা, তথাপি কিছুমান কাম কৰিবলগীয়া হয়। সো তেতিয়া মই ভাবিলো যে আই নিড টু ব্ৰিং দিছ আপ, আই নিড টু ব্ৰিং দিছ ষ্টৰী আপ বিকজ ইট কেন অনলি হেল্প পিপল, ৰাইট? সো তেনেকে আৰু যিহেতু ধৰা সো সেইটো এটা নিজৰ ষ্টৰী, এটা নিজৰ মানে হেৰিটো আছিল, কিন্তু যিহেতু মোৰ ধৰা সেই নেৰেটিভ টেলিঙৰ লগত এটা সম্পৰ্ক আছিলেই আগৰ পৰা, মই কৈছো এখন অলৰেডি গল্প কিতাপ এখন ওলাই গৈছিল। সো সেইকাৰণে মোৰ কাৰণে মানে খুব সম্ভৱ কৰাটো অকণমান সুবিধা হৈছিল। আৰু ভাষাটো মই আগতে কৈছিলো আল্টিমেটলি when you tell a story the whole burden goes to the language. তুমি কিমান লিৰিকেলি তুমি কেনেকে কৰিলা, তাৰপিছত তুমি কেনেকে মানে লিৰিকেল হেৰিটো বহুত ইম্পৰ্টেণ্ট কথা। তুমি ভাল ভাল লেখকৰ চাবা, তুমি টনি মৰিছন চাবা, তুমি মিলান কুন্দ্ৰা, চবৰে এটা লিৰিকেল হেৰি এটা থাকে, মানে কোৰটো ইটছ অলৱেজ লিৰিচিজম, যিয়ে নকওঁ তাহাঁতে যেনেকুৱা ষ্টৰীয়ে নকওঁ। বাট সো আই থিংক এইখন কিতাপত মোৰ এটা সপোন আছে সেই বস্তুবিলাক আছিল, কাৰণ কি অলৰেডি মই সেইবিলাক স্কিল ধৰা মানে ইমান হাইফাই নহ'লো, এটলিষ্ট আই হেড চাম কাইণ্ড অফ স্কিলছ। সো এইবিলাক কাম ধৰা কৰি আহিছো। সো সেই মই ভাবো সেইখিনিয়ে সহায় কৰিছিল। তাৰপিছত মই লিখিলো। মই এখন একচুৱেলি কেতিয়া আৰম্ভ কৰিছো, মই এপ্ৰিলৰ 8 তাৰিখ মানে এনেকুৱা, মাৰ্চত দেউতা ঢুকাইছে, মই ঘৰৰ পৰা আহি পেলাই মই লিখিবলৈ আৰম্ভ কৰিছো, কাৰণ গোটেই মেমৰিবিলাক ফ্ৰেছ হৈ আছে আৰু তেতিয়া। সো দেন এপ্ৰিলৰ পৰা লিখিলো, কিন্তু সেইটো টাইমত মোৰ বহুত টক আছিল, য'তে ত'তে হাবতটো এটা টক আছিল। সো তেনেকে মই 2 মাহমানৰ ভিতৰত লিখি শেষ কৰিলো, আৰু সেইখন খুব প্ৰায় একেবাৰে মানুহে যেনেকে একে বহাত পঢ়ে, মই লিখোতে সেই একে বহাত লিখা নিচিনাকে লিখিছিলো তেনেকে। তেনেকে তাৰপিছত সেইখন লিখাৰ পিছত মই অসমীয়াত লিখা নাই, কাৰণ কেলে মই তাৰপিছত মোৰ এটা ডাঙৰ মানে আই ডোন্ট নো, মইতো আগতে কৈছিলো যে আই ৱান্টেড টু হেভ এ ভইচ, এণ্ড দেট ভইচ সামটাইম ইউ নিড টু গেইন এ লেংগুৱেজ, ৰাইট? এণ্ড ভইচ কেতিয়াবা লেংগুৱেজৰ থ্ৰুদি আহে। সো তেতিয়া মানে এটা ডাঙৰ এটা হেৰি আছিল কি নো আই নিড টু ৰাইট ইন ইংলিছ। সো তেনেকে 4 বছৰ বহুত যথেষ্ট কষ্ট হ'ল, মই তোমালোকক কৈছো আগতে বহুত কষ্ট কৰিবলগীয়া হৈছে। কষ্ট মানে কি আৰু তুমি ইউ ডোন্ট ৱান্ট টু বি ইগন'ৰেণ্ট, ইউ ৱান্ট টু ন', মানে তুমি যেতিয়া কিবা এটা কাম কৰিব খুজিছা, তুমি এতিয়া ধৰা ষ্টেম চেলৰ মই ৰিচাৰ্চৰ কথা কৈছো, সো টু ডু দেট আই নিড টু ন' এবাউট এভৰিথিং হোৱাট ইজ গোইং অন ইন ষ্টেম চেল, ৰাইট? ইউ ডোন্ট ৱান্ট টু বি ইগন'ৰেণ্ট, কাৰণ বিং এ ইগন'ৰেণ্ট ইজ এ ভেৰি ডেঞ্জাৰাছ থিং। সো চেম থিং হেপেন্স ইন লিটাৰেচাৰ। লিটাৰেচাৰটো তুমি কিবা এটা কৰিবলৈ যোৱাৰ আগতে ইউ কেন নট বি ইগন'ৰেণ্ট, you have to know what is going on. You need to know everybody, like how they other people write. বেলেগে কেনেকে কৈছে, টনি মৰিছনে কেনেকে কৈছে, চিনোৱা আছিলে কেনেকে কৈছে। সো সেই কামবিলাক কৰিবলৈ যাওঁতে সেইটো মানে কি হোমৱৰ্কত যায় আৰু। সো সেই হোমৱৰ্কখিনি কৰোঁতে কিন্তু বহুত সময় লাগে, কষ্ট কৰিবলগীয়া হয়। সো তেনেকে মই এইখন মোৰ এটা সপোন আছে, আচলতে মই ইংৰাজী লিখিলো এতিয়া। এতিয়ালৈকে পাব্লিছৰ হেৰি কৰা নাই, সেইবিলাক হ'ব আৰু টাইম ইমান নাথাকে, ধৰা বিজ্ঞানৰ লগত লাগি থাকো, কিন্তু সেই তেনেকে। সো সেই ষ্টৰী টেলিং বহুত মানুহে ইমান নাজানে চাগে, বাট নিজৰ কাৰণে মই কৈছো যে ষ্টৰী টেলিং ইজ পাৰ্ট অফ মি। বিজ্ঞানৰ কথাটো বিজ্ঞানেই, বাট ষ্টৰী টেলিং ইজ অলছ' পাৰ্ট অফ মি। আৰু মই ভাবো যিবিলাক ইয়াত যদি কোনোবা লিখা মেলা কৰা ল'ৰা ছোৱালী আছে, মই ভাবো ষ্টৰী টেলিংটো ইট কেন বি টেকেন এজ এ টুল টু মেক দ্য ছ'চাইটি বেটাৰ। মোৰ সেইটো মানে দৃঢ় এটা বিশ্বাস আছে। সঁচাকৈ কিতাপখনে মোৰ নিজৰ জীৱনতো বহুতখিনি ইম্পেক্ট পেলাইছিল মানে বুকখনে, আৰু মই নিজেই 2-3বাৰ পঢ়িছোঁ বুকখন এতিয়ালৈ। আৰু সেইদিনা গম পাইছোঁ আপোনাৰ মুখৰ পৰাই গম পাইছোঁ আপুনি ইংৰাজীলৈ অনুবাদ কৰি আছে। চ' ভাল লাগিছে সেইটো কথা শুনিও। বহুত আশা কৰিছোঁ অতি সোনকালে আমাৰ হাতত আহি পৰিব। নহয়, ইংৰাজী এইখন কিতাপ বুলিয়ে নহয়, এতিয়া মই তোমালোক কৈছোঁ যিহেতু মই আই কেনট গিভ আপ ষ্টৰী টেলিং। মই এনেকুৱা এটা সময় আছিল, মই ভাবিছিলো যে অকল বিজ্ঞানতে মানে ফুল টাইম মনোনিৱেশ কৰোঁ, ষ্টৰী টেলিং বাদে। ইটছ নট পচিবল ফৰ মি নাও। কাৰণ এইটো আৰু মানে কি ইমান ছ'চাইটি ইমান প্ৰব্লেম আছে, নোকোৱাকে কেনেকে থাকিব পাৰা। চ' এইবিলাক মানে ক'বলগীয়া হয়। চ' এইখন কিতাপ ধৰা ইংৰাজী কৰিলো, চ' আই এম ভেৰি গ্ৰেটফুল এণ্ড ভালেই লাগে, খুব ভাল লাগে কৰিলো। কিন্তু সেই যিটো স্কিল ধৰা, সেই যে নকৰিলোহেঁতেন, চ' সেই স্কিলটো কোনোদিনে ডেভেলপ নহ'লহেঁতেন। চ' সেই যে স্কিলটো ডেভেলপ হ'ল, চ' সেইটোৱে এতিয়া ধৰা আমাৰতো আৰু বহুত সময় আছে, এজ লং এজ উই চাৰ্ভাইভ, জীয়াই যদি থাকো। চ' আৰু কৰিবলৈ আৰু বেলেগ কাম কৰিবলৈ বহুত সময় থাকে। চ' আই এম ভেৰি অপটিমিষ্টিক ফৰ দ্য ফিউচাৰ। আশা কৰিছোঁ ভৱিষ্যতেও আপোনাৰ পৰা এনেকুৱা আৰু গ্ৰন্থ আমি পঢ়িবলৈ পাম। ছাৰ, এতিয়া মই এটা কথা সুধিব খুজিছোঁ, আপোনাৰ 2015 চনৰ পৰা 2017 চনৰ
এই বছৰকেইটাত আপোনাৰ অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি স্যাৰ হেতু আসলে হেতু ইমান একাডেমিক হেৰি কিছুমানে কেয়াৰ কৰে একাডেমিক মানে মানুহে মানে ট্ৰেক ৰেকৰ্ড চাব বিচাৰে কিবা কিবি সো একাডেমিক সত হেবিলাক কেয়াৰ কৰে কিন্তু একচুয়ালি ইম্প্যাক্টৰ কাৰণে এইবিলাক ইমান ডাঙৰ কথা নহয় কিন্তু এনেকুৱাও মানে বহুত কিছুমান সাৰ্কামস্টেন্স থাকে ধৰা 2015 পৰা 17 ভিতৰত যিবোৰ পেপাৰ ওলাইছিল সেইবোৰ আচলতে সেইবিলাক কাম মই 2010 মানৰ পৰা কৰি আছো সো 2010 মানৰ পৰা কৰি আছো বহুত কাম অজস্ৰ কাম একলগ হৈ 2015 পৰা 17 ভিতৰত মানুহে দেখিবলৈ পাইছে কিন্তু একচুয়ালি সেই কামবিলাক চলি আছে তাৰপিছত সেইটো এটা কথা আৰু এটা কথা থাকে কি প্ৰত্যেকটো কামৰ বেলেগ বেলেগ ধৰণৰ টাইমলাইন থাকে তুমি এইবিলাক কাম তুমি মানে হেৰি আৰু কম্পেয়াৰ কৰিব নোৱাৰি এতিয়া মোৰ কিছুমান ফ্ৰেণ্ড আছে হাৰ্ভাৰ্ডত 8 বছৰ 9 বছৰ কটাই দিছে ডেভেলপমেন্টাল বায়োলজি তাহাঁতে মাউস নিউ ষ্ট্ৰেইন বনায় কিবা কৰে এটা মাউস লাইন বনাওতে তাহাঁতে 1 বছৰ 1.5 বছৰ 8 বছৰ মূৰতো তাহাঁতৰ কাৰোবাৰ পেপাৰ নাথাকে সো সেইটো কথা কিছুমান আকৌ থাকে কিছুমান মেটেৰিয়েল সায়েন্স থাকে ধৰা তুমি মেটেৰিয়েল কিবা কিবি অকনমান ভালকে ক্যাৰেক্টাৰাইজ কৰিলে পেপাৰখন হৈ যায় ধৰা 2-3 মাহৰ ভিতৰত মই এনেকুৱা জানো কিছুমান মোৰ ফ্ৰেণ্ড আছে 11 দিনত এখন পেপাৰ উলিয়াই দিয়ে কিন্তু তুমি পিওৰ তুমি যদি ডেভেলপমেন্টাল বায়োলজি বা জেনেটিক্সৰ কাম কৰা তুমি 8 বছৰটো এখন পেপাৰ পঢ়িবা ঠিক তেনেকে তুমি গ্ৰেভিটেশনাল ৱেভৰ কথা গম পাইছা গ্ৰেভিটেশনাল 20 বছৰ লাগিল তুমি ভাবিছা সো প্ৰত্যেকৰ টাইমলাইন বেলেগ থাকে কিন্তু মোৰ মতে আল্টিমেট কথাটো এইবিলাক তুমি যিটো কথা কৈছা এইটো একাডেমিক্যালি ইম্পৰ্টেন্ট কথা বহুতে ট্ৰেক ৰেকৰ্ড চাব বিচাৰে কিন্তু আদাৰ দেন একাডেমিক্সতো বহুত আমাৰ সিস্টেমৰ প্ৰবলেম আছে সো এইটো কিন্তু বাট এনিৱে ইউ ৱান্ট টু হেভ ইউৰ ট্ৰেক ৰেকৰ্ড কিন্তু একচুয়াল ইম্প্যাক্টফুল কাম হ'বলৈ হলে মোৰ বোধে এইবিলাক ইমান মানে টাইমৰ কথা নহয় সো ইউ হেভ টু লাইক আল্টিমেট কথাটো হ'ল কি তুমি কেনেকে কৰিছা মানে কি শৰ্ট টাইমত কৰিছা মানে ইম্প্যাক্টফুল নহয় মই হেতু ক'বলৈ যোৱা নাই তুমি গ্ৰাফিনৰ প্ৰথম পেপাৰখন গ্ৰাফিন কি কৰিলে তুমি এই তেনে কিবা হেৰি ললে তুমি এক্স্যাক্টলি কি ললে নাজানো মই তাতে কিবা পেন্সিল ললে আমাৰ এই পেন্সিল যে তাৰপিছত তাতে এই টেপ এটা হেৰি কৰি টেপটো পিল কৰি তুমি সেইখনে গ্ৰাফিন পেপাৰ আছিল টেপটো এড কৰিলে তাৰপিছত পিল কৰিলে তাৰপিছত তুমি মাইক্ৰস্কোপত অলপ এনেকে চালে ষ্ট্ৰাকচাৰবিলাক দেখালে এণ্ড দ্যাট ৱাজ দ্য ডিসকভাৰী অফ গ্ৰাফিন আৰু তাহাঁতে নোবেল প্ৰাইজো পালে সো তুমি মানে কি আৰু তুমি সায়েন্সৰ হেৰিবিলাক তুমি ইউ কেনট কম্পেয়াৰ ফ্ৰম ওৱান থিং টু আনাদাৰ সো প্ৰত্যেকৰ বেলেগ বেলেগ টাইমলাইন থাকে লিণ্ডাবাকে তোমাৰ she was a postdoc যেতিয়া মানে অলফেক্টৰী জিনবিলাক হেৰি কৰিছিল এলেক্স ড্ৰেক্সেলৰ লেবত আছিল সো লিণ্ডাবাকে 11 বছৰ দৈনিক 15 ঘণ্টাকে সময় দি পেলাই 15 ঘণ্টা দৈনিক 11 বছৰ দি পেলাই গোটেই অলফেক্টৰী মানে জেনেৰিক সাৰ্কিটটো উলিয়াইছিল তুমি ভাবিছা এই 11 বছৰ 15 ঘণ্টা সো তাৰপিছত সেই এটা কামেই তেখেতে নোবেল প্ৰাইজ পাইছে সো তেনেকৈ প্ৰত্যেকটো কামৰ বেলেগ বেলেগ টাইমলাইন থাকে এইবিলাক ইমান হেৰি কৰিব নোৱাৰি কম্পেয়াৰ ধন্যবাদ স্যাৰ এইখিনিতে আমাৰ ফেচবুকৰ শ্ৰোতা এজনে সুধিছে স্যাৰ আমি নামটো হৈছে অৰূপজ্যোতি কাকতি তেখেতে সুধিছে স্যাৰ আমি বহু সময়ত মানসিক অন্তৰ্দ্বন্দ্বত ভুগি থাকোঁ গৱেষণাৰ সময়ছোৱাত কেতিয়াবা এনেকুৱা দুশ্চিন্তা আহে যেন আমি ভাবিবলৈ বাধ্য হওঁ যে কৰবাত নহয় কৰবাত আমি ভুল সিদ্ধান্ত গ্ৰহণ কৰিছোঁ হয়তো তেতিয়াই আমি অধ্যয়নত মনোনিৱেশ কৰিবলৈ অক্ষম হ'ব লাগে এই ক্ষেত্ৰত আপুনি অলপ পৰামৰ্শ প্ৰদান কৰিব বুলি অনুৰোধ এইটো মানে কি তোমালোক এটা কৈছে মানুহৰ মই সেইদিনা ক'ৰবাত শুনিলো মানুহৰ জীৱনৰ 16% সময় আমি মানে হতাশাত ভুগো গোটেই জীৱনটো 16% আমি এইবিলাক কেয়াৰ নকৰোঁ কিছুমান কথা আমাৰ দৈনিক ইমান ঘটি থাকে কিন্তু আমি ইমান মানে নটিচ নকৰোঁ কিন্তু প্ৰায় 16% সময় আমি একচুয়ালি আমাৰ গোটেই জীৱনটো তুমি যদি 50 বছৰ জীয়ালে তাৰ 8 বছৰ তোমাৰ এই হেৰিয়াত ডিপ্ৰেছনতে যায় সো এইবিলাক ইটস পাৰ্ট অফ লাইফ আৰু মানে দিগদাৰ হয় কষ্ট হয় আৰু প্ৰত্যেকে এভৰি পাৰ্চন আই থিংক মই তোমালোক কি ক'ম মই এই হেৰিয়ৰ সময়ত কোভিডৰ সময়ত দেখিলো ডেভিড বেকাৰ ইজ লাইক গড অফ বায়োলজি মানুহে তেনেকে কয় আই হেভ সিন গোইং থ্ৰু হিজ ক্ৰাইচিছ সেইবিলাক মানুহো এনেকুৱা নহয় তুমি নোবেল প্ৰাইজ পালে কোনোবা ডাঙৰ হেৰি হলে তাহাঁতৰ ক্ৰাইচিছ বিকজ দিজ আৰ অল গভৰ্ন বাই আৱাৰ কেমিকেলছ ইন আৱাৰ ব্ৰেইন লাইক আমাৰ চবৰে একেই কেমিকেলছ আমাৰতো বেলেগ বেলেগ কেমিকেলছ নাই সো এইটো থাকে কিন্তু আমি কেনেকে লৈছো আৰু কেনেকে আমি মানে অতীতৰ ভুলৰ পৰা আমি কেনেকে নতুনকে শুধৰাই কেনেকে আমি সেইবিলাক ডিল কৰিবলৈ শিকো আমাৰ সেইটোহে আচল কথা সেইবিলাক আমি স্কিল লাগে আৰু
প্ৰবলেমটো সবই থাকে না এতিয়া আমি এইবিলাকত কাম কৰিছো এনেকুৱা নহয় আমাৰ হেইবিলাক নাই আমাৰো থাকে আমাৰো স্পেল অফ ডিপ্ৰেছন আহে 2 মাহ 3 মাহ থাকে তাৰপিছত গুচি যায় সো সেইবিলাক হেই কৰিবলগীয়া হয় নিজে কাউন্টাৰ কৰি ultimately কি আৰু just you have to think that you're not alone everybody goes through this প্ৰত্যেকৰে হয় হেইটোৱে নিজক মানে কিছুমান আৰু আমাৰ মই হেয়াত এটা দেখিলো কি আমাৰ অসম বা আমাৰ ইণ্ডিয়াত মানে এই বস্তুবিলাক অকমান হেৰি হিচাপে লয় এই ডিপ্ৰেছন হলে কিবা কিবি হলে মানুহ ডক্টৰৰ ওচৰত যাবলৈ লাজ কৰে ভয় কৰে এটা মানে টেবু হিচাপে লয় মানে মানুহ এনেকুৱা যেন মানুহে জানিলে একদম কি বুলি ক'ব এনেকুৱা কিন্তু ইয়াতে ইউএছত তেনেকুৱা নহয় ইউএছত লাইক মই যিমান জানো যিমান পিএইচডি ষ্টুডেণ্ট পোষ্ট ডক বা যিমান ফেকাল্টি অলমষ্ট এভৰিবডি তেখেতৰ লাইফত এবাৰ দুবাৰ নহয় সাইকোলজিষ্ট ভিজিট কৰে একদম পাৰফেক্টলি নৰ্মেল কথা এইটো কেতিয়াবা কিবা প্ৰবলেম হৈছে কিবা হেৰি কৰিব পৰা নাই আমি ডিল কৰিব পৰা নাই ইটস জাষ্ট আমি ৰিলেক্স এণ্ড যদি দৰকাৰ হৈছে খুব ক্লোজ ফ্ৰেণ্ড থাকিলে বা ফেমিলি মেম্বাৰ থাকিলে তাহাঁতৰ লগতো এইবিলাক কথা পাতিব লাগে পাতি যাতে হেৰি কৰিব পাৰে কাৰণ যে আল্টিমেটলি কি মই ক'লোৱে nobody is alone in this fight right প্ৰত্যেকৰে আহে তেনেকুৱা প্ৰত্যেকৰে কষ্ট হয় ষ্ট্ৰাগল কৰিবলগীয়া হয় কেতিয়াবা আমি হতাশাত ভুগো কাৰণ আমি আমাৰ লগৰবিলাকে আমাতকৈ বেটাৰ পাৰফৰ্ম কৰে আমি নোৱাৰো সো তেনেকুৱা ধৰণৰ কিছুমান মানে খুব কাল্পনিক কথাৰ দ্বাৰা আমাক খুব হেৰি আমাক প্ৰভাৱিত কৰে কিন্তু আল্টিমেটলি কি আৰু আমি মুঠতে কাম কৰিব লাগে হয় সো সেইটোৱে কথা সো মই ভাবো এইবিলাক অহাটো কোনো হেৰি কথা নহয় ডিপ্ৰেছন হোৱা বা হতাশাত ভোগা বা কেনেকুৱা এইটো কোনো আননেচাৰেল কথা নহয় একেবাৰে নেচাৰেল কিন্তু মেইন কথাটো আমি কেনেকৈ এইটো ডিল কৰিছো আমি কেনেকৈ মানে এইটো লাগিলে আমি প্ৰয়োজন হলে ভাগ বতৰা কৰিব পাৰি কাৰোবাৰ লগত ক্লোজ যিবিলাক মানুহ চবৰ লগত নহয় মোৰ ক্ষেত্ৰত চবৰে হয় মই কৈছো মই আই হেভ চিন এভৰিবডি গোইং থ্ৰু ডিপ্ৰেছন এণ্ড মোৰ ক্ষেত্ৰত মোৰ এটা ফেমিলি আছে এণ্ড আই অলৱেজ শ্বেয়াৰ উইথ দেম সো তেনেকুৱা চবৰে থাকে এইবিলাক হেৰি কথা নহয় হয় স্যাৰ আশা কৰিছো অৰূপজ্যোতিয়ে তেখেতৰ জানিবলৈ কথাখিনি গম পালে কথাখিনি হয় স্যাৰ এতিয়া ফেচবুকত আপোনাৰ বাবে আৰু এটা প্ৰশ্ন আহিছে এই প্ৰশ্নটো আগবঢ়াইছে প্ৰীতমজ্যোতি বৰাই প্ৰশ্নটো হ'ল যে what do you think about the new recruitment criteria of colleges in Assam where they see marks from HSLC itself along with extracurricular points whereas UGC considers marks from UG levels only মই কিন্তু ইমান নাজানো এতিয়ালৈকে কি কেনেকুৱা ৰিক্ৰুটমেণ্ট কি হৈছে মই ইমান ফলো কৰা নাই নিউজবিলাক কিন্তু এইবিলাক গোটেইখিনি ইমান কমপ্লেক্স নহয় এই আমাৰ ছ'চাইটেল নৰ্মছবিলাক ইমান কমপ্লেক্স তুমি কেনেকৈ একচুৱেলি আইডেণ্টিফাই কৰিবা ৰাইট হাউ ডু ইউ আইডেণ্টিফাই দ্য বেষ্ট পাৰ্চন ৰাইট এণ্ড তাৰ কাৰণে কিছুমান কিছুমান হেৰি লয় ক্ৰাইটেৰিয়া লয় কোনোবা হাইস্কুলত একদম ষ্টেণ্ড কৰিলে চব ভাল হৈ যাব বুলি কিছুমানৰ ধাৰণা থাকে কিছুমানৰ আকৌ ধাৰণা থাকে এই বিৰাট মানে কিবা এটা ভাল ওপৰত কৰিলেই ভাল হ'ব বুলি বাট এই গোটেই বস্তুবিলাক ইমান কমপ্লেক্স কিন্তু তথাপিও মোৰ বোধে এইবিলাক ভালকে যে সৰ্বসন্মত হেৰি ল'বলগীয়া হয় যাতে কাকো যাতে নেগলেক্ট কাকো যাতে ইগনোৰ কৰা নহয় চবেই যাতে ইকুইটি বুলি যিটো কথা আছে চবেই যাতে মানে এটা হেৰি হ'ব লাগে মই ইমান ভালকে নাজানো কিন্তু কেনেকুৱা কি চেঞ্জ কৰিছে কিন্তু সেই অকল এটা এক্সাম বা 2 বছৰ 3 বছৰ দি পেলাই মানুহৰ যদি গোটেই ক্ৰাইটেৰিয়া গোটেই হেৰিটো যদি স্কিলছ যদি হেৰি কৰে মোৰ মতে সেইটো ভাল নহয় এইবিলাক I think we should rethink about that ইয়াতে মই আপোনাক সুধিব বিচাৰিম যে মানে আমাৰ সমাজত এটা ধাৰণা আছে যে নম্বৰ বেছিকৈ পালে এজন ছাত্ৰ বা ছাত্ৰী বেছি চোকা বা নম্বৰ কমকে পালে ধৰক আমি যদি তুলনা কৰা মানে হয় তো আপুনি নম্বৰ আৰু জ্ঞানৰ মাজত মানে যিটো সম্পৰ্ক আছে সেইটো আপুনি কি ক'ব বিচাৰে ইয়াৰ ওপৰত জ্ঞানটোতো ধৰা জ্ঞানৰ কাৰণে তুমি নম্বৰ পাব লাগে বুলি কোনো কথা নাই বহুত মানুহে ইমান তুমি মই লিটাৰেচাৰ ইমান হেৰি বুলি নকওঁ মই বাট আই নেভাৰ ষ্টাডিড লিটাৰেচাৰ এনি একাডেমিক ছেটিং ৰাইট কিন্তু তথাপিও মোৰ ধৰা লিটাৰেচাৰ দিয়াত এটা দুৰ্বলতা আছে যে মই চবেই কোনে কি কৰিছিল মই পঢ়িব বিচাৰোঁ মই জানিব বিচাৰোঁ বিকজ মোৰ এটা দুৰ্বলতা আছে চ' সেইটো কথা হ'লে এইটো জ্ঞান নহয় নে মানুহৰ জ্ঞানটো লভিবৰ কাৰণে তোমাক তেনেকুৱা নম্বৰ বুলি কোনো কথা নাই আল্টিমেটলি how much you are obsessed right তুমি নিজকে কিমান মানে সেই বস্তুটোৰ প্ৰতি তোমাৰ একদম হেৰি হৈ গলা তুমি সেইটো আচলতে ইন লং ৰান সেইটোৱে মেটাৰ কৰে কিন্তু আমাৰ শ্বৰ্ট ৰানত মই আগতে কৈছিলো যে আমাৰ চিষ্টেম থাকে আৰু তুমি চিষ্টেম বিলাকৰ এটা ৰিজন আছে এনেকুৱা ঠিক কথা যে চিষ্টেমত আমাৰ ভুল থাকে কিন্তু আকৌ তুমি চিষ্টেমত ভুল থাকে বুলিয়ে তুমি চিষ্টেমটো উফৰাই দিব নোৱাৰা কাৰণ সেইটো যদি নাথাকে তুমি তাৰ অল্টাৰনেটিভ কি তুমি সেইটো ভাবিব লাগিব হয় তুমি যদি সাপোজ চিষ্টেম নাই তেতিয়া হোৱাট আৰ ইউ গোইং টু ডু ৰাইট
সো সেইকাৰণে চিষ্টেম ৰাখিবলগীয়া হয় এতিয়া ধৰা এটা মাৰ্কছৰ কথাটো এইটো কাৰণেই আহে আমাৰ চিষ্টেমত কাৰণ কি সেই ল'ৰা ছোৱালীখিনি কষ্ট কৰে and that itself is it's a quality right যি ল'ৰা ছোৱালীয়ে কষ্ট কৰি that itself is a quality আৰু মাৰ্কছটো এনেইটো নাপায় কষ্ট কৰিবলৈ পায় হয় সো সেইকাৰণে তাৰ এটা ভেলিড ৰিজন আছে যে কিয় মাৰ্কছটো এটা নৰ্ম আমাৰ চিষ্টেমত লোৱা হয় কাৰণ কি সেই ল'ৰা ছোৱালীখিনি এটলিষ্ট তাতে কষ্ট কৰিছে দে আৰ ইগাৰ টু লাৰ্ণ এটলিষ্ট উইদিন দ্যাট কনটেক্সট মই ব্ৰডাৰ কনটেক্সটত কোৱা নাই উইদিন দ্য কনটেক্সট অফ দ্য চিলেবাছ they are eager to learn and they are putting effort so এই যে মই কম্পিটিটিভ এক্সামছ এক্সামৰ কথা ক'লো কিবা কিবি CSR JRF কিবা কিবি so সেইবিলাক কথাও সেই তেনেকুৱা কথা যে সেইবিলাক আমি বহুতে আৰ্গু কৰে যে আমি সেইবিলাক লৈ কি লাভ যে এনেই অৰ্ডাৰ পাৰিবা বাট এগেইন তুমি সেইটো যদি নাথাকে তুমি কেনেকৈ তুমি ডিচাইড কৰিবা কোন ভাল কোন বেয়া হয় নাই তুমি পুলিচৰ ইণ্টাৰভিউত তুমি যদি দৌৰিবলৈ নিদিয়া যে তুমি যদি বাই ডিফল্ট তুমি ধৰি লোৱা যে এই গোটেই প্ৰক্ৰিয়াটোত গড়বড়ি আছে কিবা কিবি তুমি সিলেকশন কেনেকে কৰিবা অলমোস্ট ইম্পসিবল সিলেকশনৰ কাৰণে কিবাটো তোমাৰ এটা সিলেকশন প্ৰেছাৰ লাগিব আৰু নেচাৰো তেনেকেই কাম কৰে আমাৰ ইভলিউশন যে হ'ল ইভলিউশন ৱৰ্কস বাই সিলেকশন প্ৰেছাৰ বেসিক্যালি ৰাইট সো ইভলিউশনটো সেইটোৱে হৈ আছে এইটো কম্পিটিশন এণ্ড সিলেকশন প্ৰেছাৰ এনিবডি হু ফেইলছ go to garbage and anybody who passes through that selection you go right আমাৰ স্পিচিছ বিলাকৰ যে সিলেকশন হয় কোনবা স্পিচিছ ধৰা কোনবা বোলে নিগনি কোনবা এটা বোলে একদম এক্সট্ৰিম ক্লাইমেটত সাৰ্ভাইভ কৰিব মানে that's a selection pressure if you can and তাৰ ভিতৰতে এটা যদি মিউটেশন হৈ যদি কিবা এটা স্পিচিছ ওলালে and that survive doesn't matter how bad that mouse is doesn't matter how dangerous to the environment he wins right? He survives so কথাবিলাক তেনেকুৱা ধৰণৰ so আমাৰ গোটেই সিস্টেম বিলাকো actually it's a selection pressure it's a selection procedure তাত হেতু মানে সিলেকশনে কি বিচাৰিছে আমি কৰিবলৈ বাধ্য হ'ব কিন্তু মোৰ বোধে নেগেটিভ থাকে আমি we have to বেয়া কিবা থাকিলে আমি এইখিনি ভাল কৰিব লাগিব কিন্তু মোৰ বোধে যে এইবিলাক ইমান খুব বেছি মানে এভয়েড কৰি পেলাই মই এগেইনষ্ট ইয়াৰ বিপৰীতে গৈ পেলাই মই কিবা এটা কৰিম মানে কৰিব পাৰে মই নোৱাৰে বুলি কোৱা নাই বাট সেইটোৱে আৰু কেতিয়াবা চিষ্টেমৰ সুবিধা লোৱাটো দ্যাট ইজ অলসো সেইটো এটা ভাল গুণ কাৰণ চিষ্টেম এটা আছে যেতিয়া তাৰ পৰা আমি এডভান্টেজ লৈ পেলাই যদি আমি ওপৰলৈ যাব পাৰো আমি যদি এই ৰিসোৰ্চলৈকে আমি যাব পাৰো কৰিব পাৰো তেনেকুৱা ধৰণৰ কথা বিৰাট কমপ্লেক্স কথা মানে এইবিলাকত মতামত দিবলৈ দিগদাৰ হৈ যায় কাৰণ বহুত বেলেগ বেলেগ এংগল থাকে হয় ধন্যবাদ স্যাৰ স্যাৰ নেক্সট কল্যাণী ৰাজকুমাৰীয়ে সুধিছে স্যাৰ আপুনি হিউমেন জিনম প্ৰজেক্টত ইনভলভ হৈ আছে নেকি হিউমেন জিনম প্ৰজেক্ট তোমাৰ তাৰ হিষ্ট্ৰী ক'ব পাৰিম মই এণ্ড তাৰ ভেৰি এক্সাইটিং হিষ্ট্ৰী মই ক'ব পাৰিম কিন্তু হিউমেন জিনম প্ৰজেক্টটো আচলতে আৰম্ভ হৈছিল তোমাৰ সেই প্ৰথম মানে তোমালোকে যিবিলাক বায়'লজিত আছা এই কথাখিনি অকণমান তোমালোকে নিজে পঢ়ি হ'লেও জানিবলৈ বিচাৰিবা কাৰণ এই কথাখিনি বহুত তোমালোকে ইনস্পায়াৰ কৰিব পাৰে যে between 1971 মানৰ পৰা আৰম্ভ হৈছে 71 পৰা 80 মানলৈ বিৰাট ডাঙৰ এটা বিজ্ঞানৰ ৰিভলিউচনবিলাক তলে তলে হৈ থাকে আমাৰ জেনেৰেল মাছ পিপুলেশ্যন আমাৰ সাধাৰণ মানুহে একো গম নাপায় কিন্তু এটা ডাঙৰ এটা ৰিভলিউচন হৈছিল সেইটো হৈছিল এটা প্ৰথম হৈছে যে জিনবিলাক কম্বাইন কৰিব পৰা পল বাৰ্গে কৈছিল ষ্টেনফৰ্ডত আৰু তেখেতৰ যিমানবিলাক হেৰি আছিল সো যে ৰিকম্বিনেশ্যন মানে তুমি দুটা জিন আনি পেলাই এক কৰিব আৰু সেই দুটা জিন আনি এক কৰিব পৰা সেই কামটোৰ কাৰণে আজি হ'ল আমাৰ বায়'টেকনলজি আমাৰ জেনেটিক ইঞ্জিনিয়াৰিং গোটেই বস্তুটো আচলতে তাৰ পৰাই চলি আছে সো সেইটো এটা আৰু দ্বিতীয় ৰিভলিউচনটো হৈছিল যে এই জিনবিলাক ATGC আখৰ দি পেলাই হয় নাই আমাৰ হিউমেন জিনমত আমাৰ ধৰা 3 বিলিয়ন আছে ATGC লেটাৰ আছে সো সেইটো পঢ়িব পৰাটো সো সেইটো পঢ়িব পৰা আমি আজি সাইন্টিফিক ল্যাঙ্গুৱেজ আমি সিকোয়েন্সিং বুলি কওঁ কিন্তু একচুয়ালি ইটস নাথিং বাট ইটস লাইক এ ৰিডিং এ বুক ৰাইট তোমাৰ 3 বিলিয়ন লেটাৰ এখন কিতাপ আছে সেইটো কেনেকৈ পঢ়িবা and these are all molecules right so you have to read in a molecular way so সেইটো সিকোয়েন্সিং বুলি কয় so Sanger উইলি গিলবাৰ্ট তেনেকৈ সেইটো আৰম্ভ কৰিছিল so Sanger উইলি গিলবাৰ্ট দুইটা I think 1918 Nobel Prize পালে so তাৰ পিছৰ পৰা তোমাৰ এই হিউমেন জিনম প্ৰজেক্টটো একচুয়ালি তাৰ পৰাই আৰম্ভ হৈছিল তাৰ পিছত তোমাৰ 1984 মানত তোমাৰ জৰ্জ চাৰ্লছ আৰু কোনোবা এতে হেৰি তেনেকৈ আকৌ ভাইৰাছ সিকোয়েন্স কৰিলে কিবা কিবি তাৰপিছত তেনেকৈ হিউমেন জিনম সিকোয়েন্সিংটো প্ৰায় 2003 ভিতৰত হিউমেন জিনম সিকোয়েন্সিংটো কমপ্লিট হৈ গ'ল কিন্তু হিউমেন জিনম সিকোয়েন্সিং এটা সাংঘাতিক খৰচী প্ৰজেক্ট আছিল $3 বিলিয়ন খৰচ কৰিছিল যেতিয়া মানে তুমি সেই to be able to read the genes
was the technologically huge challenge. So teneke kori kori kintu he human genome jetia ami 2001 2003 bilor ami gote human ami gene to read koribo paralo tar bisot akko tomar sequencing technology enikote eta revolution hol তুমি মই কৈছো 2001 নে 3 এক্স্যাক্টলি মই পাহৰিলো তেতিয়া হিউম্যান জিনোমটো কমপ্লিটলি হ্যাক হৈছিল তেতিয়ালৈকে 3 বিলিয়ন জাস্ট এটা মানে এটা 50 জন মানুহৰ পৰা এনেকে জিন কালেক্ট কৰি ৰিড কৰিছিলে $3 বিলিয়ন খৰচ হ'ল আজিৰ তাৰিখত তাৰ নেক্সট 20 ইয়াৰ্ছত 2001-2 পৰা আজি এতিয়া 2021 লৈকে তোমাৰ টেকনলজিত সিকুৱেন্সিং টেকনলজি এনেকুৱা এটা ৰিভলিউচন হ'ল যাৰ কাৰণে আজিৰ তাৰিখত তুমি I think between $100 and $250 you can sequence the entire genome. তুমি $3 বিলিয়ন আৰু $100 ভাবিছা কেনেকুৱা আৰু তুমি নেনোপৰ সিকুৱেন্সিং এইবিলাকটো তাতকে কম দামতে হৈ গৈছে লাইক পোৰ্টেবল সিকুৱেন্সাৰ আহিছে আজিকালি that is a huge revolution that I don't know তুমি biology তোমালোকে যিবিলাকে interested genetics বা even in biology এইবিলাক কথা অকমান তোমালোকে পঢ়ি পেলাই যে এই বস্তুবিলাক অকমান জানিবলৈ চেষ্টা কৰিব কাৰণ কেলে মানে এইটো কাৰণে ইম্পৰ্টেন্ট কথা because we are having a new kind of resource আমাৰ ৰিসোর্স বিলাক বেলেগ হৈছে আৰু এন এইবিলাকে ভৱিষ্যতটোৰ কাৰণে মানে বহুত ইনস্পায়াৰ কৰিব নতুন ল'ৰা-ছোৱালীক এই কৰিব কাৰণ এন they can think about problems আমি কেনেকৈ প্ৰবলেম মানে next 50 years কাৰণে আমি কেনেকৈ প্ৰবলেম সলভ কৰিব পাৰো so human genome sequence I'm not involved at all never ধন্যবাদ স্যার স্যার এইখিনিতে এটা কথা সুধিব খুজিছো আমাৰ সাংস্কৃতিক দিশটোৰ সম্পৰ্কে আপোনাৰ মতামত কি প্ৰকৃত বিজ্ঞান কৰ্মৰ প্ৰতি আদৰৰ মনোভাৱ জাগৰণৰ মনোভাৱ জনগণৰ মাজত গঢ়ি উঠাৰ পৰিৱেশ এতিয়াও হোৱা নাই বুলি আপুনি ভাবে নেকি আকৌ কৈছো এটা এটা বিৰাট ডাঙৰ প্ৰবলেম তুমি গোটেই বস্তুটো তুমি আমাৰ যোৱা 100 বছৰ আমি চাবলগীয়া হ'ব সেইটো কাৰণে উত্তৰ দিবলৈ আমি যোৱা 100 বছৰ চোৱা আমাৰ বিশেষকৈ তুমি যদি প্ৰশ্নটো যদি অসমৰ প্ৰেক্ষাপটত সুধিছা আমাৰ যোৱা 100 বছৰ অসমত কি হৈছে আমাৰ কিছুমান মাত্ৰ কেইটামান ব্ৰাঞ্চ একচুৱেলি আমাৰ যোৱা 100 বছৰত অসমত ডেভেলপ হ'ল কেইটামান ব্ৰাঞ্চ আৰু আমাৰ গোটেই নেৰেটিভ বিলাক আমাৰ গোটেই তুমি অসমীয়া তোমালোকে স্কুলত সবেই অসমৰ স্কুলত পঢ়িছা তোমালোকে জানা কোনখিনি মানুহক মানে পাঠ্যপুথি দিয়া হৈছিল হয় নহয় সো অনলি মাত্ৰ কেইটামান বিশেষ ব্ৰাঞ্চৰ মানুহ আৰু মই সেইবিলাক ব্ৰাঞ্চ মই ইম্পৰ্টেন্ট নহয় বুলি কোৱা নাই দে আৰ ইকুৱেলি ইম্পৰ্টেন্ট কিন্তু কথাটো হৈছে কি তাৰ তুলনাত কেইটামান ব্ৰাঞ্চৰ কেইটামান হেৰিয়ৰ মানে ডিসিপ্লিনৰ সেইবিলাক টোটালি ইগনোৰ কৰা হ'ল বিজ্ঞানৰ এটা তাৰ ভিতৰত বিজ্ঞান অৰ্থনীতি ব্যৱসায় এই কথাবিলাক ইমানেই আমাৰ মানে ইগনোৰ কৰা হ'ল আমাৰ অসমীয়া বৌদ্ধিক হেৰিয়াত সো তাৰ কাৰণে কি হৈছে এতিয়াও বিজ্ঞানটো মানে এতিয়াও অসমত বিজ্ঞান কৰা মানুহ দে আৰ নট দ্য ফাৰ্ষ্ট ক্লাছ একদম মানে টপ তোমাৰ নেৰেটিভ হেৰিয়ৰ মানুহ নহয় হয় না যে বিজ্ঞান কৰি পেলাই মানুহ ফেমাছ হ'ব নোৱাৰে এতিয়াও খুব মানে ৰেয়াৰ আৰু কোনো আমি অসমীয়া তোমালোকে পঢ়ি আহিছা অসমীয়া কিতাপত কোনোদিন আমি বিজ্ঞানৰ এজন অসমীয়া বিজ্ঞানীৰ কথা আমি পঢ়িবলৈ নাপালো হয় না আমাৰ নেৰেটিভত নাই এইটো সো সেইকাৰণে কি হৈছে আমাৰ বিজ্ঞানৰ প্ৰতি যিটো ইগনোৰেন্স সেইটো আমাৰ মানে একদম আমাৰ কালচাৰেল ডেভেলপমেন্টত আমি দকৈ মানে পুঠিত হৈ আছে তাৰ কাৰণে এতিয়াও সেইকাৰণে সাফাৰ কৰিছে আমাৰ সোসাইটি বিজ্ঞানটো বিকাশ হোৱা নাই সো আৰু এটা তাতে আৰু এটা হ'ল কি আমাৰ যিবিলাক বিজ্ঞানৰ নেৰেটিভ আছিল সেই নেৰেটিভবিলাক সদায় আমাৰ যে ইউৰোপ বা আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰি চেন্ট্ৰিক আমি বিজ্ঞানৰ কিতাপত সদায় আমি নিউটন আইনষ্টাইনে পঢ়িলো আকৌ কৈছো মই নিউটন আইনষ্টাইন মই তেওঁলোক একদম লিজেণ্ডাৰী বহুত ডাঙৰ মানুহ মই এইটো কথা কোৱা নাই তেওঁলোকৰ বিষয়ে পঢ়িব নালাগে কিন্তু তেওঁলোকৰ লগত পঢ়াৰ লগতে আমি আমাৰ স্থানীয় আমাৰ যিবিলাক বিজ্ঞান কৰিছিল মই মানুহ আছিল বহুত আছিল এতিয়াও আছে কিন্তু আমি সেই মানুহখিনি কোনো দিনে আমি উলিয়াই আনিবলৈ চেষ্টা নকৰিলো তেওঁলোক এতিয়াও আমাৰ পাৰ্ট অফ নেৰেটিভ নহয় সো সেইকাৰণে কি হ'ল আজিৰ যুগত আজিৰ সময়ত যিবিলাক ল'ৰা-ছোৱালীয়ে বিজ্ঞান কৰিব খোজে কোনোবাই যদি কোনোবাই ক্লাইমেট সাইন্টিষ্ট হ'ব খুজিছে কোনোবাই ফিজিচিষ্ট হ'ব খুজিছে কোনোবাই বেলেগ হেৰিয়া সো এটাই আমি এটাই পাথ দেখিছো আমি এটাই আমাৰ ৰোড যে উই হ্যাভ টু গেট আউট ফ্ৰম আসাম আমি অসমৰ পৰা বাহিৰলৈ গৈ আমি ইংলেণ্ডলৈ যাব লাগিল ইউএছলৈ যাবলৈ সেইটোৱে একমাত্ৰ ৰাউট কাৰণ কি আমাৰ হেৰিটো আমাৰ নেৰেটিভটো নাছিলে আমাৰ নাই যে আমি অসমত থাকিও বিজ্ঞান কৰিব পাৰিম হয় না আমি কেতিয়াও সেইখিনি কথা আমি অনুধাৱনে নকৰিলো সো সেইকাৰণে কি হৈছে আমাৰ ল'ৰা-ছোৱালীবিলাক এতিয়া সবেই বিজ্ঞান আমিও একচুৱেলি আমাৰ সেই একেটা হেৰি ফলো কৰি পেলাই আমিও আহিলো কাৰণ আমাৰ নেৰেটিভ নাছিল সেইকাৰণে আমি এইফালে আহিবলগীয়া আছে আৰু আজি ল'ৰা-ছোৱালীও যিবিলাক বিজ্ঞানৰ ল'ৰা-ছোৱালীয়ে তাতে সদায় সেইটো পাঠ বুলি ভাবে আৰু কাৰণ একে প্ৰবলেমটো সেই তাত মানে প্ৰবলেমটো যে উই ডু নট হেভ এ নেৰেটিভ ফৰ সায়েন্স সেইটো কাৰণে এইটোৱে কিন্তু আমাৰ অসমীয়া ভাষাটো খুব ক্ষতি কৰিব বুলি মোৰ ধাৰণা হয়
কাৰণ কেলে তুমি যদি আল্টিমেটলি তুমি ফিজিক্স কৰিবলৈ হ'লে তুমি যদি US লৈ যাব লাগে UK লৈ যাব লাগে তুমি অসমীয়া পঢ়াটোতো বাধ্যবাধক নহয় হয় তুমি কিয় পঢ়িব লাগে দৰকাৰ প্ৰয়োজন নাই হয় নাই কথাবিলাক তেনেকুৱা সো আমি সেন্টিমেন্টালি বহুত কথা কৈ দিওঁ আমি অসম ভাল পাওঁ আমুক তামুক কিন্তু তুমি একচুৱেলি লজিকেলি কথাবিলাক ভাবিলে তুমি দেখিবা যে সেই প্ৰবলেমবিলাক আছে সো সেইকাৰণে অসমত এতিয়াও বিজ্ঞানটো মানে ইমান মেইন ষ্ট্ৰীম প্ৰফেশনো হৈ থাকে নাই বা সেইবিলাক আমাৰ প্ৰবলেমবিলাক তেনেকুৱা আমাৰ নেগেটিভটোৱে এনেকুৱাকে ছেট কৰা হ'ল মোৰ ভাব হয় যদি কিতাপ মই কাৰোবাক কওঁ যে 1917 চন বা কিমান চনৰ পাহৰিলো যে আমাৰ অসম সাহিত্য সভা হৈছিল যে সেই অসম সাহিত্য সভাৰ ঠাইত যদি আমাৰ তেনেকুৱা এখন বিজ্ঞান সভা হ'লহেঁতেন নহয় আজি তুমি ভাবা আজি অসমত মানে বিজ্ঞানে দবদবাই থাকিলহেঁতেন আৰু যিটো সময়ত তোমাৰ সেই ইউৰোপৰ সাইন্টিষ্ট বিলাকে গোটেই ইউৰোপত মানে তোমাৰ বিজ্ঞান ডেভেলপ হৈছিল আজি অসমতো হ'লহেঁতেন তেনেকুৱা কাৰণ মানুহটো আৰু চব একেই হয় নাই মানুহটো আৰু ইউৰোপৰ মানুহ বা তোমাৰ আমেৰিকাৰ মানুহ বা ইজৰাইলৰ মানুহ বুলি বেলেগ কোনো কথা নাই কিন্তু আল্টিমেট কথাটো হ'ল কি আমাৰ নেৰেটিভে ডিটাৰমাইন কৰে আমাৰ নেক্সট 50 ইয়াৰ্ছ কোনফালে যাব সো কথা তেনেকুৱা বহুত প্ৰবলেম আছে ধন্যবাদ ছাৰ হয় ধন্যবাদ ছাৰ এতিয়া আৰু এটা ফেচবুকৰ প্ৰশ্ন মই আগবঢ়াব বিচাৰিম প্ৰশ্নটো হৈছে ডক্টৰ ষ্টুকি বৰগোহাঁইৰ ফালৰ পৰা to encourage our next generation towards research what would you like to advise them also what is the difference between the research environment in Harvard University and in the other universities you have worked so far প্ৰথম প্ৰশ্নটো হ'ল এনকাৰেজটো অবভিয়াছলি মই কৈছো যে we have so much of resources now মই জেনেটিক্সৰ কথা ক'লো জেনেটিক্সত তুমি ধৰা 40 বছৰ আগত কোনো by the way hi ষ্টুডিবা so 40 বছৰ আগত আমাৰ জেনেটিক্সত তেনেকুৱা কোনো হেৰি নাছিল আমাৰ ৰিসোৰ্সেস নাছিল সো এতিয়া ৰিসোৰ্স হৈছে এতিয়া সাংঘাতিক আমাৰ নতুন ষ্টেম সেলৰ কথা কৈছো মই এডপটিভ থেৰাপি কথা কৈছো সো এইবিলাকে নতুন আৰু গুটি টেকনিক জিন এডিটিং বাই দা ওয়ে মই জিন এডিটিংৰ কথা নকলে অথচ মই নিজে পিএইচডি জিন এডিটিংৰ কথা কাম কৰিলো সো এই গোটেই ৰিসোৰ্স বিলাক গোটেই টেকনলজি বিলাক এইবিলাক আহিছে সো এইবিলাকে মানে মানুহক ইট এম্পাৱাৰ্স পিপল ৰাইট মানুহক নতুন পাৱাৰ দিছে কাম কৰিবৰ কাৰণে সো মই ভাবো যে আজি 50 বছৰ আগত যিমানখিনি মানুহে সাফাৰ কৰিলেহেঁতেন বিজ্ঞান কবিতা মোৰ বোধে আজিৰ সময়ত আজিৰ যুগত বহুত ৰিসোৰ্স আছে বহুত হেৰি আছে স্কোপ আছে আমি আৰু আজিকালি ফেলোশ্বিপ আছে ক'বাত যাবলৈ কিবা কিবি সো মানে গোটেই হেৰি মানে একদম চাৰিফালে ভৰপুৰ সো মই সেইকাৰণে কওঁ যে নতুন প্ৰজন্মই আৰু এইবোৰ খুব প্ৰয়োজনীয় কথা কাৰণ আল্টিমেট মানুহৰ যদি আল্টিমেট প্ৰবলেম the ultimate problem is a problem of existence right there's the existential problem right I mean and that's what we care about as a species এটা প্ৰজাতি হিচাপে আমি হেতু পাছতে আছো আমি we thinking about our existence right আমি আজি ক্লাইমেটৰ কথা কিয় পাতিছো because we are talking about existence আমি মডাৰ্ন মেডিচিনৰ কথা কিয় পাতিছো because we are talking about existence right so মই ভাবো যে নতুন বিশেষকে নতুন যিবিলাক তোমালোকে এতিয়া কলেজত আছা কষ্ট হয় অসমৰ নিচিনা ঠাইৰ পৰা আহি পেলাই তুমি এনেকুৱা মানে কি আৰু ভাল ৰিসোৰ্স পাবলৈ হলে বহুত কষ্ট হয় মই তোমালোকক আগতে ক'লোৱে যে প্ৰিভিলেজ নন প্ৰিভিলেজৰ কথা কৈছো তেনেকুৱা ক্ৰাইটেৰিয়া থাকে বাট আই থিংক দেয়াৰ ইজ এ ৱে ফৰ এভৰিবডি তুমি এজ লং এজ তুমি যদি বিচৰা কৰিব আই থিংক দেয়াৰ ইজ এ ৱে এণ্ড মই নিজকে মই এইটো প্ৰজেক্ট কৰিব নোখোজো কিন্তু এটলিষ্ট তোমালোকে যদি ভাবা যে ইট হেল্পছ তোমালোকে মোৰ হেৰিটো চাব পাৰা যে মই কেনেকে ধৰা ইমানখিনি আহিম আকৌ কৈছো মই ইমান খুব হেৰি কৰিলো বুলি মই কেতিয়াও কোৱা নাই এটলিষ্ট মানে যে ইফ ইট হেল্পছ তোমালোকে চাব পাৰা সো তেনেকে মই ভাবো স্কোপ আছে বহুত স্কোপ আছে দেৰি হয় সেইটো সঁচা কথা কাৰণ কি আমি আমাৰ যিবিলাক স্কিল সেট আমি পাওঁ সেইখিনি আমি বেলেগৰ নিচিনাকৈ আমি নাপাওঁ সো আমাৰ দেৰি হয় বাট আই থিংক দেয়াৰ ইজ এ ৱে টু গেট দেয়াৰ to do something like something good so hetu prothom proshno uttor দ্বিতীয় প্ৰশ্ন উত্তৰ যে উইদিন US তে কেম্পাছ মানে হেৰিবিলাকত সো হাৰ্ভাৰ্ড MIT কথা হ'ল বা ষ্টেনফৰ্ড UC বাৰ্কলে সো এইবিলাকৰ কথা হ'ল কি তাহাঁতে বহুত ৰিসোৰ্স মানে মই আগতে কৈছিলো যে ৰিসোৰ্সবিলাক চেন্ট্ৰেলাইজ সো সাপোজ MIT আমি সিনথেটিক বায়োলজি মানে এইটো ফিল্ড যেটোত মানে আমি জিন বিলাক মডিফাইড কৰি পেলাই আমি মানে সেলস বিলাক আমি চেঞ্জ কৰিব পাৰো কিবা কিবি হেতু সিনথেটিক বায়োলজি মানে এনেকুৱা নহয় আমি ল্যাবৰেটৰীত কিবা এটা মলিকিউল সিনথেসাইজ কৰি পেলাই বায়োলজি ইউজ কৰিছো এইটো সিনথেটিক বায়োলজি নহয় সিনথেটিক বায়োলজি মানে being able to modify an organism or cell
মই যে ক'লো এই টি চেলছ বিলাক কাৰ টি চেলছ, so that is also synthetic biology. So আমি synthetic biology চাবলৈ গ'লে আমি MIT-ত কেইবাজনো প্ৰফেচাৰ আছে, তাহাঁতে গোটেই মানে এটা ধুনীয়া ছেটআপ বনাই থৈছে কাম কৰিবলৈ। so তেনেকুৱা ধৰণৰ এই টপ ইউনিভাৰ্চিটিবিলাকত তেনেকৈ বহুত মানুহ লগ খাই তাতে এটা ৰিচোৰ্চ আৰু ছেটআপ কৰে। ঠিক তেনেকৈ আমি হাৰ্ভাৰ্ডত আমি জেনেটিক্সৰ কথা চাবলৈ গ'লে হাৰ্ভাৰ্ডত মানে হাৰ্ভাৰ্ড মেডিকেল স্কুলত এটা মানে জৰ্জ চাৰ্জ আছে বা ইভেন ইভলিউচনাৰী জেনেটিচিষ্ট আছে ডেভিড ৰাইট, তেনেকৈ মই এজনৰ কথা কৈছোঁ। তেনেকৈ ঠিক তেনেকৈ আমি মেডিকেল চায়েন্সৰ কথা ক'বলৈ গ'লে হাৰ্ভাৰ্ড মেডিকেল স্কুলত আণ্ডাৰ মিনিমাম কি যেন 10খনমান হেৰি আছে মেডিকেল স্কুল কি হস্পিটেল আছে। চ' তাহাঁতে মানে ডাইৰেক্টলি ইণ্টাৰফেচ। এতিয়া মই টি চেলৰ কথা কৈছোঁ যে মই হেমাটপেথিক চায়েন্স চাওঁ। চ' মোৰ এই কামবিলাক একচুৱেলি মোৰ নেক্সট মোৰ কাম কৰা ঠাইৰ পৰা নেক্সট তোমাৰ মানে হেৰি এটা ৰুম আছে য'ত আমি ডাইৰেক্ট ক্লিনিকেল কাম কৰোঁ। চ' এই বস্তুবিলাক এই যে ৰিচোৰ্চবিলাক মানে ধৰা ৰিচোৰ্চবিলাক মানে একদম কনচেনট্ৰেটেড হৈ আছে। চ' একেটা কাম মই যদি ইয়াতে হাৰ্ভাৰ্ডত যিটো কাম মই কিন্তু ইণ্ডিয়াত থাকিও এইটো কাম মই কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ গোটেই ৰিচোৰ্চবিলাক ফেচিলিটি মানুহ স্কিল পিপল সেই বস্তুটো পাবলৈ বিৰাট দিগদাৰ হয়। চ' সেই টপ ইউনিভাৰ্চিটিবিলাকত মানে তেনেকৈ কিছুমান চেণ্টাৰ থাকে। কিবা ধৰা ইউনিভাৰ্চিটি অফ ৱাশ্বিংটনত থাকোঁতে মই প্ৰটিন ডিজাইনৰ কথা কৈছিলোঁ। প্ৰটিন ডিজাইন ইজ চ' ইউনিক। IPD ইজ লাইক IPD কিমান 150মান মানুহ আছে টোটেল। মানে গোটেই বস্তুটো গোটেই স্কিল মানে গোটেই তোমাৰ ছফ্টৱেৰ পৰা আৰম্ভ গোটেই বস্তুবিলাক তাতে কনচেনট্ৰেট হৈ আছে। চ' সেই টপ ইউনিভাৰ্চিটিবিলাকৰ সেইটো মানে সেই তেনেকৈ তাহাঁতৰ ৰিচোৰ্চবিলাক তেনেকৈ কনচেনট্ৰেট কৰি উঠা হ'লে। কিন্তু বাকী ইউনিভাৰ্চিটিবিলাকত এতিয়া মই ইউমাছত ফৰ এক্সাম্পল মই ইউনিভাৰ্চিটি অফ মাছাচুচেটছ PhD কৰিছিলোঁ। চ' তাতে মই এটা প্ৰব্লেম দেখিছিলোঁ কি, চ' মোৰ এটা মই এইটো প্ৰায় মই কাটাটো মই চিনাকিব কম হয় যে মোৰ তাতে মই 2015ত মই এটা কামৰ মই এটা পেটেণ্ট ফাইল কৰিছিলোঁ। 2015ৰ পৰা এইটো এই জিন এডিটিং সন্দৰ্ভত 2020ত মোৰ সেই পেটেণ্টটো মানে হেৰি US PTO বুলি কয়, আমেৰিকাৰ যিটো মানে পেটেণ্ট অফিচ, তাতে গ্ৰাণ্ট কৰিছিলে। চ' মই যিটো কাম কৰিছিলোঁ সেইটো মই আই কম্পেয়াৰ উইথ চ' মেনি আদাৰ ডিফাৰেণ্ট টেকনলজিজ, মানে হেৰি আৰু কম্পিটিং টেকনলজিজ। এণ্ড মোৰ নিজৰ ফালৰ পৰা মই যি দেখিলোঁ, I thought that was one of the best technology available in the whole thing. কিন্তু yet এটা ছেটআপ নথকাৰ কাৰণে এটা ৰিচোৰ্চ নথকাৰ কাৰণে মই সেইটো টেকনলজি মই আগবঢ়াই নিবই নোৱাৰিলোঁ। গম পাইছেনে? So and that is a very sad story actually. কাৰণ কি তুমি এনেকুৱা এটা ছেটআপত আছে য'ত তুমি মানে বাট সেই একেটা বস্তু মই যদি তেতিয়া যদি MIT হাৰ্ভাৰ্ডত থাকিলোহেঁতেন নহয়, তাতে ইয়াতে ইমান মানে গোটেই তোমাৰ MIT চাৰিওফালে গোটেই বায়'টেকনলজি ফাইজাৰে হওক বা কিবাই হওক গোটেইবিলাক মানে নভাৰ্টিক্স গোটেইবিলাক তাতে শিকিছে। তাহাঁতে তুমি MIT এনেকুৱা মই কেতিয়াবা জোক কৰোঁ, তুমি MIT যদি কিবা এটা তুমি লেবৰেটৰী ডিছকভাৰ কৰিছা, তুমি উইণ্ডোখন খুলি তুমি এইফালে চিঞৰি দিয়া মই নতুন এটা আৱিষ্কাৰ কৰিলোঁ, তোমাৰ নেক্সট ডে সেইটো তুমি মানে মানুহে এইটো এপ্লিকেশ্যন হৈ গ'ল আৰু তোমাৰ এই তোমাৰ ফাইজাৰ আহি লৈ গ'ল, নেক্সট ডে ইট উইল বি ইন পিপল। You cannot do those things in other places. গম পাইছেনে? কাৰণ সেই ৰিচোৰ্চটো নাই, তোমাৰ সেই গোটেই মানে জালটো গোটেই নেটৱৰ্কটো সেইটো বনাই থৈ দিয়া নাই। চ' মই সেই ইউমাছত বিৰাট ডাঙৰ ফেচ কৰিছিলোঁ। চ' মই কৈছোৱে মোৰ যিটো টেকনলজি মই ডেভেলপ কৰিছিলোঁ জেনেটিকত, মই কম্পেয়াৰ কৰি চালোঁ চবলৈ। মই ইভেন তাহাঁতৰ ডেভিড লিও হাৰ্ভাৰ্ডত আছে, ডেভিড লিওৰ টেকনলজি ডেভেলপ কৰিছিলে, একেটা মানে পেৰেলেল কম্পিটিটিভ টেকনলজি। মই তাৰ লগত কম্পেয়াৰ কৰি চালোঁ, মাই টেকনলজি ৱাজ ৱে বেটাৰ, কিন্তু ডেভিড লিওৰ টেকনলজি ইজ নাও ইন ক্লিনিক। এণ্ড হোৱাই? That's because again it's about privilege, it's about being in a good place where তোমাৰ কানেকশ্যন আছে, লিংক আছে, কিবা কিবি আছে, গোটেই মানে ৰিচোৰ্চবিলাক তাতে চেণ্ট্ৰেলাইজ কৰি থৈ থাকে। চ' তেনেকুৱা চ' উইদিন ইউএছতো তেনেকুৱা বহুত মানে হেৰি প্ৰব্লেম আছে বেলেগ বেলেগ। সেইকাৰণে যে চবেই ভাল ইউনিভাৰ্চিটি যাব বিচাৰে, চ' কাৰণটো হ'ল এই ৰিচোৰ্চবিলাক মানে কনচেনট্ৰেট হৈ থাকে। আকৌ কৈছোঁ ভাল ইউনিভাৰ্চিটি থকা মানে এনেকুৱা নহয় যে ইউ উইল ডু দ্য বেষ্ট অফ ৱৰ্ক, তাৰো বহুত হেৰি থাকে, বাট ইউ হেভ এ বেটাৰ অপশ্যন। তেনেকুৱা ধৰণৰ। হয়, ধন্যবাদ ছাৰ। ইয়াৰ পিছতে আৰু এটা ফেচবুকৰ প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো। প্ৰশ্নটো আগবঢ়াইছে অভিজিত দাসে। ছাৰ, আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি গৈ বৰ্তমান বিদেশৰ বহু শিক্ষানুষ্ঠানৰ লগত জড়িত। পাৰ্থক্য কি ইয়াৰ শিক্ষা ব্যৱস্থা আৰু বিদেশৰ শিক্ষা ব্যৱস্থাৰ মাজত? কিহৰ বাবে আমি পিছ পৰি আছো? সেইটো পিছপৰা আকৌ এটা কাৰণটো নাই ন, কিমান কাৰণ। মই আগৰ পৰা যিখিনি গোটেইখিনি ক'লোৱেই যে আমাৰ কোনো ছেটআপ নাই, আমাৰ কোনো ৰিচোৰ্চ নাই, আমাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই।
সো কিন্তু আমাৰটো আৰু মানুহটো সব একেই মই ক'লোৱে সব কি আৰু মানুহৰ সুবিধা পালে সবেই উজান উঠিলে সব মাছেই মানে উজানত যাবই আৰু তেনেকুৱা কোনো কথা নাই কিন্তু উজান যদি নুঠেই তাত যদি পানী নাই ক'বা মাছে উজানত যাব সো কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ সো আমাৰ অসমৰ ক্ষেত্ৰত মানে আমাৰ সেইবিলাক কোনো হেৰি নাই মই যদি জিন এডিটিং টেকনলজি অসমত ডেভেলপ কৰিলো জাষ্ট মই নিজৰ লেবৰেটৰী সেই নোটবুকতে সোমাই থাকিলে একো সো তেনেকুৱা ধৰণৰ কথা কাৰণ কেলে তুমি তাতকে কৰিবলৈ একো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কি কৰিবা সো আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ মোৰ ভাৱ হয় আমাৰ ইণ্ডিয়াত মানে যিটো শিক্ষা আমি ইমান কম্পিটিটিভ আমাৰ এডুকেশ্যন I feel like it's way better than in any other countries. ইমান কম্পিটিশ্যন আমাৰ ইমান পঢ়া শুনাৰ প্ৰতি আমাৰ ধাৰণা আমাৰ মাক দেউতাকটো অকল ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণেই ব্যস্ত থাকে ইমানেই আমি সেইবিলাক মই কোনো ইউএছত দেখাই নাই nobody cares কিন্তু ইয়াতে সেই তুমি সবেই যাবলৈ পায় সবেই টপ ঠাইত যাবলৈ পায় so at some point they pick up by themselves কিন্তু আমাৰ মই এইখিনি এটা কথা মই ইউএছত থাকোঁতে মোৰ দুটা আণ্ডাৰ গ্ৰেজুৱেট আছিল দুটা মানে কেইবাটাও আছিল তাৰ মেইনলি দুটা আছিল দুটা এটা ল'ৰা আছিল আৰু এজনী ছোৱালী আছিল ছোৱালীজনী ইমান হেৰি নাছিল তাই ইমান স্মাৰ্টো নাছিল ইমান হেৰিও নাছিল ইমান এক্টিভো নাছিল ইমান ৰেছপন্সিবল নহয় ল'ৰাটো কিন্তু খুব ৰেছপন্সিবল আছিল চ' প্ৰথম যেতিয়া আহে তাহাঁতে 3 বছৰ মোৰ লগত কাম কৰিল প্ৰথম যেতিয়া আহে প্ৰথম আহোঁতে তাহাঁতে চায়েন্সৰ বিষয়ে নাজানে একো নাজানে they don't know anything about research and all কি ঘটি আছে দুনিয়াত সেইবোৰ ইমান খবৰ নাই আণ্ডাৰ গ্ৰেজুৱেট ল'ৰা আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ সো তাৰপিছত মোৰ লগত আহিলে মই আকৌ এইবিলাক মানে কি খুব এইবোৰ কথা কৈ থাকি খুব ভাল পাওঁ নিজেও ভাল লাগে কোনোবা শ্ৰোতা পালেতো ভালেই পাওঁ সো তাহাঁতে মোৰ লগতে কাম কৰি আছে মই যেতিয়াতে ব্ৰেইন ৱাছ কৰি থাকোঁ যে এনেকুৱা হৈ আছে দুনিয়া সিকুৱেন্সিঙৰ কথা কওঁ জেনেটিক্সৰ কথা কওঁ জিন এডিটিঙৰ কথা কওঁ এইবোৰ হৈ আছে সো দে গট ভেৰি মটিভেটেড তাহাঁতে মানে লাহে লাহে একদম পুৰা মটিভেটেড হৈ গ'ল কামো কৰে মোৰ লগত ৰিচাৰ্চ কৰে সো তাৰপিছত ৰিচাৰ্চ কৰি এট দ্য এণ্ড অফ 3 years 3 বছৰ মোৰ জেনেটিকৰ পেপাৰ ওলাইছিল তাহাঁতৰ নাম আহিলে দুইটা নাম আহিলে ছোৱালীজনী প্ৰথম মই কৈছোঁ ছোৱালী ইমান ৰেছপন্সিবল নাছিল কিন্তু মই অকণমান ঠেকা দিলোঁ কিবা কিবি ক'লোঁ চ' তাইও হ'ল ৰেছপন্সিবল চ' তেনেকৈ তাৰপিছত তাতে আণ্ডাৰ গ্ৰেজুৱেট শেষ কৰিলে শেষ কৰাৰ পিছত ল'ৰাটোৱে দুইটাই মানে PhD কৰিব খুজিছোঁ কিন্তু ছোৱালীজনীয়ে এবছৰমান গেপ ল'ব খুজিছিল ল'ৰাটোৱে লগে লগে তৎক্ষণাত হাৰ্ভাৰ্ডত পালে হাৰ্ভাৰ্ডত মানে PhD পালে ছোৱালীজনীও হাৰ্ভাৰ্ডতে মানে এজ এ টেকনিচিয়ান বিকজ she wanted to take a year off she got and I think এতিয়া দুইটাই হাৰ্ভাৰ্ডতে PhD কৰিছে সেই একে এক্সেক্টলি সেই চিনিয়ৰটো মই অসমত যদি কম্পেয়াৰ কৰোঁ যে অসমত মই যিমানেই গাইড নিদিওঁ লাগিলে সেইটো কৰিব নোৱাৰে তাহাঁতে যিমানেই মই গাইড নিদিওঁ লাগে তাহাঁতে ইমান মানে এটা ফাৰ্ষ্ট অফ অল সেইটো স্কিলটো নাপাব তাৰপিছত সেই এক্সপ'জাৰ নাপাব চ' সেইখিনিত মানে পাৰ্থক্য আছে ইয়াতে তুমি গোটেই বস্তুবিলাক তুমি যিয়ে নোহোৱা তুমি অকণমান মটিভেশ্যন পায় কিন্তু 3 বছৰতে তুমি ইউ কেন এচিভ এভৰিথিং কিন্তু আমাৰ অসম বা ভাৰতৰ ক্ষেত্ৰত সেইটো ইমান এটা দীঘলীয়া মানে পৰিক্ৰমা একদম ইউ হেভ টু গো ষ্টেপ বাই ষ্টেপ তোমাৰ কাৰণ কেলৈ ওপৰত তোমাক হেৰি কৰিবৰ কাৰণে তোমাক স্বীকৃতি দিবৰ কাৰণে তুমি গোটেই মানে তোমাৰ হেৰিবিলাক দেখাব লাগিব স্কিলবিলাক এণ্ড ইট হেজ টু গো থ্ৰু লাইক ভেৰি ৰাউণ্ড এবাউট থিং চ' অসমৰ সেইটো প্ৰব্লেম আছে এতিয়া অসম বুলিয়ে নহয় ভাৰতৰ ক্ষেত্ৰত মানে যে বহুত কষ্ট হয় ধন্যবাদ ছাৰ এইখিনিতে আপোনাৰ পৰা জানিব খোজোঁ অসম তথা ভাৰতবৰ্ষত মানসম্পন্ন গৱেষণা কেন্দ্ৰৰ যথেষ্ট অভাৱ বুলি সততে শুনা যায় আপুনি অলৰেডি কৈছে বহুতখিনি কথা তথাপিতো এবাৰ সুধিব খোজোঁ যে ইয়াত বহুত শিক্ষাৰ্থীয়ে একান্ত ইচ্ছা থাকিলেও নিজৰ দেশত ব্যাপক গৱেষণা প্ৰতিষ্ঠান নোপোৱাৰ বাবে নিজৰ ইচ্ছা থকা বিষয়টোত গৱেষণা কৰিব নোৱাৰে বিদেশলৈ যাবলৈও সকলো শিক্ষাৰ্থী সমৰ্থ নহয় এই ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলত অত্যাধুনিক গৱেষণাগাৰ এটা প্ৰতিষ্ঠা হোৱাৰ সম্পৰ্কে আপোনাৰ কিবা সপোন আছেনে মই আগতে কৈছিলোঁ ডেফিনেটলি মানে কি এইবিলাক হেল্প কৰিব পাৰিলে ভালেই লাগিব কিন্তু তাৰ আগতে ধৰা কিছুমান কাম কৰি ল'ব লাগিব ধৰা জেনেটিক্স বিশেষকৈ এইবিলাক মানে ধৰা চেল থেৰাপি বা এনেকুৱা ধৰণৰ মডাৰ্ণ মেডিচিনৰ যিবিলাক সেইবোৰত হেল্প কৰিবলৈ পালেতো খুব অভিয়াছলি খুব ভাল লাগিব সেইবিলাক লং ৰাণত চাওঁ কিন্তু সেইটো ইণ্ডিয়াত মানে আৰু এটা ডাঙৰ এটা প্ৰব্লেম হৈছে যে ইণ্ডিয়াত যিটো ইনভেষ্টমেণ্ট আমাৰ ছায়েন্স এণ্ড টেকনলজি সেই ইনভেষ্টমেণ্টটো খুব কম একদম মানে মই এইটো আগতে ক'ৰবাত উল্লেখ কৰিছিলোঁ আমাৰ ইণ্ডিয়াত এইবছৰৰ কথা নাজানো আজি 2 বছৰ আগলৈকে I think 0.6 to 7% of our GDP আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ইনভেষ্ট হয়
সেইটো প্ৰত্যেক বছৰ চলি আহিছে কিন্তু তাৰ তুলনাত চাইনা আৰু ইউএছৰ অলমষ্ট 2.7 এণ্ড চাইনাই মানে চাইনা কিন্তু এইটো মানিব লাগিব তাহাঁতে যোৱা 50 ইয়াৰ্ছৰ তাহাঁতে মানে এনেকুৱাকে ইনভেষ্টমেণ্ট কৰিলে তোমাৰ চাইনাই 2. এতিয়াতে ইউএছক এক্সিড কৰিছে সায়েন্স এণ্ড টেকনলজি ইনভেষ্টমেণ্টত তোমাৰ আমাৰ ইণ্ডিয়াৰ কিমান $70 বিলিয়ন মোৰ হেৰিবিলাক অকণমান একজেক্ট নাম্বাৰ নহ'ব পাৰে $70 বিলিয়ন নে এনেকুৱা কিবা এটা খৰচ কৰে বছৰি কিন্তু ইউএছ আৰু চাইনাই তাহাঁতে প্ৰায় $500 বিলিয়ন খৰচ কৰে সায়েন্স এণ্ড টেকনলজি ডেভেলপমেণ্ট আৰু মোৰ ধাৰণাটো হ'ল যে আমাৰ এখন ছ'চাইটি আমাৰ ডেভেলপমেণ্ট গোটেই ইকনমিক্সেই হওক আমাৰ এখন মানে দেশৰ অৰ্থনীতি গোটেইটো আচলতে নিৰ্ভৰ কৰে ইন'ভেশ্যনৰ ওপৰত বুজিছেনে কাৰণ আমি হেৰি চালে গম পাওঁ আমি পশ্চিমীয়া দেশবিলাক চালে গম পাওঁ আমি ইউকে কিয় ইমান ওপৰলৈ আহি গ'ল কাৰণ তাহাঁতৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছে এণ্ড দেট ইজ ইন'ভেশ্যন দেট ইজ এ ইনভেনশ্যন আৰু ইণ্ডিয়াত সেইটো হোৱা নাই ইণ্ডিয়াত এতিয়াও মানে ইন'ভেশ্যন আৰু সেই মানে কোৰ সায়েন্স এণ্ড টেকনলজি ডেভেলপমেণ্টত এতিয়াও কিন্তু ইনভেষ্টমেণ্ট হয় চ' সেইটো এটা খুব ডাঙৰ কথা আই ডোন্ট ন' ইণ্ডিয়াত কেতিয়া সেইটো কথা ৰিয়েলাইজ কৰিব কিন্তু চাইনাই অলৰেডি আজি কিমান বছৰ আগতেই ৰিয়েলাইজ কৰিলে আজি 30 বছৰ 40 বছৰ আগতেই ৰিয়েলাইজ কৰিলে আৰু তাতে সেই অনুপাতে ইনভেষ্টমেণ্ট কৰিলে আৰু ইনভেষ্টমেণ্ট কৰাৰ কাৰণে কি আজি চাইনাত কি নাই একচুৱেলি বহুত ফিল্ডত দে আৰ লিডিং অলপ আগতে মই মঞ্জিলৰ লগত কোৱাণ্টাম কম্পিউটিঙৰ কথা কৈছিলোঁ quantum computing actually China is leading and in structural biology China is leading আৰু গোটেই তোমাৰ জেনেটিক্স বা হওক বা যিকোনো জিনম টেকনলজি সেইবিলাক মানে একদম একেদিনাখনে তাহাঁতে গোটেই একদম মানুহ হেৰি কৰি একদম বুৰি খাই পৰেগে চাইণ্টিষ্টবিলাক ইমানেই হেৰি হৈছে আৰু প্লাছ তাহাঁতে বাহিৰৰ পৰা যিমান চাইনিজ আছে চাইনিজ ৰিচাৰ্চ স্কলাৰ আছে যিমান হেৰি চব তাহাঁতে মানে লৈ যায় ইনচেণ্টিভ দি পেলাই সেইটো আমাৰ ইণ্ডিয়াত হোৱা নাই খুব কৈছে আজিকালি 2 এটা ফেলোশ্বিপ ওলাইছে কৰিছে কিন্তু সেইটো এটা মাছ লেভেলত সেইটো কিন্তু হোৱা নাই চ' এইবিলাক বহুত কথা আছে কিয় ইণ্ডিয়া ডেভেলপ কৰিব পৰা নাই চ' এইবিলাক ইনভেষ্টমেণ্ট দেন দ্য নেৰেটিভ আমি নেৰেটিভ ছেট কৰিব পৰা নাই আমি চায়েন্সৰ মানুহখিনিক আমি ওপৰত বুলি এতিয়াও আমি ছ'চাইটিত আমি গণ্য কৰিব পৰা নাই চ' তেনেকুৱা বহুত কিবা কিবি প্ৰব্লেম আছে যাৰ কাৰণে এতিয়াও মানে ইণ্ডিয়াত মানে সেইটো হোৱা নাই হোপফুলি হ'ব আজি 2 বছৰ আগৰ পৰা অকণমান অলপ কেইটামান ইনভেষ্টমেণ্ট দেখিছোঁ সেইটো কিমান দূৰ কিমান হেৰিলৈ যায় নাজানো কোৱাণ্টাম কম্পিউটিঙত ইণ্ডিয়াই ইনভেষ্ট কৰিলে $2 বিলিয়ন I don't know সেইটো ক'ৰ পৰা আহিল বাট দে ডিচাইডেড টু ইনভেষ্ট ঠিক তেনেকৈ ইণ্ডিয়াৰ জিনম ছিকুৱেঞ্চিং তাত আই থিংক $45 মিলিয়ন কিবা এটা খৰচ কৰিম বুলি হেৰি কৰিলে চ' 2 এটা হৈছে কিন্তু এতিয়াও মানে ছাফিচিয়েণ্ট নহয় আৰু মই এইটো কথা কৈছোঁ মই এবছৰৰ কথা কৈছোঁ এবছৰত ইমানখিনি চাইনা আৰু USA তাহাঁতে আজি 50 বছৰ কৰি আহিছে তুমি ভাবিছা 50 বছৰ কিমান এখন দেশ কিমান তললৈ যাব পাৰে চ' মোৰ মতে ইন'ভেশ্যন শুড বি নাম্বাৰ 1 it should be like the motto of a country if they want to develop সেইবিলাকৰ কাৰণে গোটেই আল্টিমেটলি চব চাফাৰ কৰে আমি ভাল ৰিচাৰ্চ ইনষ্টিটিউট হোৱা নাই ভাল হেৰি হোৱা নাই চ' তেনেকৈ চবেই মানে আল্টিমেটলি গোটেই এখন কাউণ্ট্ৰি এখন নেশ্যন চাফাৰ কৰে আৰু এতিয়া বাহিৰৰ পৰা যিবিলাক ল'ৰা ছোৱালীবিলাক স্কিলফুল মানে ল'ৰা ছোৱালী যিবিলাক সেইবিলাককো নিবলৈ তেনেকৈ বিশেষ চেষ্টা কৰা নাই চ' চাইনাই তাহাঁতে ইয়াৰ যিবিলাক বাহিৰত যিবিলাক ডাঙৰ ফেকাল্টি আছে হাৰ্ভাৰ্ডৰ ফেকাল্টি বা ষ্টেনফৰ্ডৰ ফেকাল্টি বা প্ৰিন্সটন গোটেই ফেকাল্টিবিলাক নি তাত গৈ পেলাই ইনষ্টিটিউট পঢ়ুৱাইছে আমাৰ ইণ্ডিয়াতো সেইটো ক'ব নাই ক'ৰবাত 2 এটা তুমি এক্সাম্পল পাবা বাট দেট ইজ ভেৰি আউটলায়াৰ দেট ইজ এ ভেৰি ৰেয়াৰ কিন্তু ইণ্ডিয়া সেইটো কৰা নাই ঠিক তেনেকৈ ইণ্ডিয়াত মানে কি হৈছে ইনষ্টিটিউটবিলাকৰ আৰু এটা ডাঙৰ হেৰি আছে কি যিবিলাক মানে IIT যিবিলাক ইনষ্টিটিউট তাহাঁতে ফেকাল্টি ৰিক্ৰুটমেণ্টত 35 এজ কাট অফ ৰাখি দিছে 35 হ'লে কিন্তু ভাল স্কিল ডেভেলপেই নহয় সেইকাৰণে কি হয় বহুত ল'ৰা ছোৱালী আহে বিদেশলৈ আহি পটাপট PhD কৰি সামৰি আৰু এবছৰ পষ্টডক কৰি একদম দৌৰে পুৰা কাৰণ কেলে দে ৱান্ট টু গো বেক টু ইণ্ডিয়া বাট তুমি আচল স্কিলটো ডেভেলপেই নহ'ল তেতিয়ালৈকে বিকজ সেই দৌৰটো আচলতে ইট ইজ টু গেট এ জব ইট ইজ টু গো বেক নট ফৰ একচুৱেলি কণ্ট্ৰিবিউটিং চামথিং ৰাইট চ' সেইকাৰণে বহুত উভতি গৈ পেলাই কি হয় ফ্ৰাষ্ট্ৰেটেড হয় কিবা কিবি কৰিব নোৱাৰে বিকজ দ্য স্কিল ৱাজ নট ডেভেলপ দেয়াৰ চ' এইবিলাক আজিকালি অলপ চেঞ্জ লাহেকৈ কৰিব লৈছে কিবা কিবি ফেলোশ্বিপ কৰি পেলাই কিন্তু মোৰ বোধে এইটো এটা মাছ মানে এটা হেৰি এটা কৰিব লাগিব কাৰণ কি স্কিলফুল মানুহবিলাক যদি আমি চব যদি বাহিৰলৈ গৈ থাকে আমি তাহাঁতক যদি উভতাই আনিব নোৱাৰোঁ তেতিয়াহ'লে there is something wrong about that তেনেকুৱা বহুত কথা থাকে ধন্যবাদ ছাৰ এতিয়া আমি আপোনাৰ ব্যক্তিগত জীৱনৰ 2 এটা প্ৰশ্ন কৰিব বিচাৰিছো আপোনাৰ পৰিয়ালবৰ্গত কোন আছে আৰু তেওঁলোকো বিজ্ঞানৰ লগত জড়িত নেকি
আৰু আপুনি আপোনাৰ ফ্ৰী টাইমত কি কৰি ভাল পায়? পৰিয়ালটো জানিলা ইণ্ডিয়াত যিমান আছে তাৰ কোনোটো বিজ্ঞান তেনেকে পঢ়া শুনা তেনেকে নাই আমাৰ পৰিয়ালত। ইয়াতে মোৰ ৱাইফ আছে, ল'ৰা এটা আছে মোৰ। ল'ৰাটোতো বিজ্ঞান পঢ়িব হোৱা নাই, তথাপিতো সি কয় হি ৱান্টছ টু বি এ ক্লাইমেট চাইণ্টিষ্ট। তাৰপিছত সৰু কিবা 5 বছৰ হোৱা নাই। তাৰপিছত আৰু মোৰ ৱাইফ আছে, তাইও পঢ়ি আছে। তাৰপিছত আৰু আজৰি সময়ৰ কথা বহুত হেৰি হয়, দিগদাৰ হয় যে বহুত কাম কৰিবলৈ। চ' বিজ্ঞানটোতো মোৰ মেইন না, মোৰ বিজ্ঞানে হেৰি আৰু। চ' সৰহভাগ সময় বিজ্ঞানত থকা, তাৰ বাবে আৰু বিজ্ঞানত যেতিয়া নাথাকোঁ তেতিয়াহ'লে লিটাৰেচাৰ। লিটাৰেচাৰ মানে কি, মই কোনেও মোক নাজানে বা কোনো হেৰি নাই, বাট আই লাভ ইট, আই লাইক ইট এণ্ড আই ডু ফৰ মাইছেল্ফ। আৰু তাৰ ফলস্বৰূপে মোৰ এটা সপোন আছে ওলাও। সেইটো মই কিতাপ পঢ়োঁ, সাহিত্য কিতাপ। আৰু মই সাহিত্য বুলি নহয়, ধৰা অৰ্থনীতি ভাল লাগে আজিকালি, ইকনমিক্সৰ পভাৰ্টি এইবিলাক ছ'চাইটিৰ কথা পঢ়ি ভাল লাগে। আৰু বিজ্ঞানৰ কথাই শিকি দেখোন সময় শেষেই নহয়। ইমান মানে এক্সাইটিং ষ্টৰী, ইমান এক্সাইটিং তোমাৰ হিষ্ট্ৰী, আৰু ইমান ডেভেলপ হৈছে। আৰু সেইটো আমাৰ প্ৰজন্মৰ, মই ভৱিষ্যতৰ কথা নকওঁ, আমাৰ প্ৰজন্মৰ ডাঙৰ এটা প্ৰব্লেম কি, মানে ইমান নলেজ অলৰেডি হৈ গ'ল। চ' ইমান নলেজ আমি কেনেকে গেইন কৰিম, হয় নাই? কিন্তু আজি 100 বছৰ আগত এইবিলাক ইমান নলেজ নাছিল। তুমি জাষ্ট কেইখনমান কিতাপ পঢ়িলে তোমাৰ হৈ গ'ল আৰু তোমাৰ নলেজ আয়ত্ত কৰিলা। এতিয়া মানে ইমান প্ৰত্যেকটো ফিল্ডতে, ইফ ইউ ৱান্ট টু লাৰ্ণ এবাউট জেনেটিক্স, ইফ ইউ ৱান্ট টু লাৰ্ণ এবাউট বায়'টেকনলজি, তুমি সেইখিনি পঢ়োতে তোমাৰ কিমান বছৰ লাগি যাব ঠিক নাই। আৰু তুমি চব কথা ক'ত শিকিব পাৰিবা? চ' সেইটো এটা আমাৰ ডাঙৰ প্ৰব্লেম। চ' বাট এনিৱে, চ' সেই কিছুমান সেই তেনেকুৱা বিজ্ঞান নকৰিলে মই সেইকেইটা কৰি ভাল পাওঁ। বিশেষকৈ সাহিত্য কিতাপ পঢ়ি ভাল পাওঁ। মানে ধৰা বিশ্ব সাহিত্যৰ কথা কৈছোঁ, আৰু অৰ্থনৈতিক কিতাপো পঢ়োঁ, আৰু বিজ্ঞানৰ কিতাপো পঢ়োঁ বাৰু। বিজ্ঞানৰ মেইনলি মই বিজ্ঞান পঢ়িলে বহুতে কিতাপৰ পৰা বিজ্ঞান পঢ়ে। মই আকৌ কিতাপৰ পৰা ইমান বিজ্ঞান পঢ়া নাই, মই মেগাজিনৰ পৰা পঢ়োঁ। মেগাজিন মানে ছায়েন্স, নেচাৰ এইবিলাক মই হেৰি কৰোঁ, ছাবস্ক্ৰাইব কৰোঁ। তেনেকৈ আৰু ধৰা চাইণ্টিফিক আমেৰিকান বা MIT টেক বা নেচাৰ ক্লাইমেট, চ' তেনেকৈ কেইখনমান ছাবস্ক্ৰাইব কৰোঁ। মই তাৰ পৰাই বেছি মানে বিজ্ঞানৰ কথা হেৰি কৰোঁ। ছাৰ, আৰু আপুনি এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিজ্ঞানৰ লগত জড়িত কেনেকুৱা কিতাপ বা ধৰণৰ, আপুনি যি মেগাজিনৰ কথা ক'লে, মানে কেনেকুৱা মেগাজিন বা কিতাপ ৰেকমেণ্ড কৰিব? কেনেকুৱা কিতাপ মানে ৰেকমেণ্ড কৰিম মানে ধৰক আপুনি এতিয়া ক'লে যে আপুনি মেগাজিন বা হেৰি মানে কিতাপৰ ছাবস্ক্ৰিপশ্যন লয়, তো আমাৰ এতিয়া মানে যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আপুনি বিজ্ঞানৰ লগত মানে বিজ্ঞান শিকিবৰ কাৰণে কেনেকুৱা কিতাপ, সেইটো এটা হেৰিটো খুব প্ৰয়োজন। আমি এতিয়া ধৰা কোনোবাই যদি পলিটিক্স কৰিছে, তেতিয়াহ'লে তুমি পলিটিক্সত কি ঘটি আছে সেইটো জনাটো খুব প্ৰয়োজন। ঠিক তেনেকে তুমি বিজ্ঞানৰ ক্ষেত্ৰত, তুমি বিজ্ঞানে যদি মেইন হেৰি হয়, বিজ্ঞানত কি ঘটি আছে সেইটো জনাটো খুব প্ৰয়োজন, কাৰণ সেইটোৱে নলেজটো হেৰি কৰে আৰু নিজে কাম কৰিবলৈ মানে সুবিধা হয়। এটা ব্ৰড ভিজন আহে যে মই কি কৰিম, নহ'লে বস্তুবিলাক অকণমান নেৰ' হৈ যায়। তুমি বহুত মানে সেইবিলাক কথাই মটিভেট কৰে কাম কৰিবৰ কাৰণে। চ' সেই তাৰ কাৰণে কি ঘটি আছে সেইটো জনাটো খুব প্ৰয়োজন। চ' তাৰ কাৰণে বহুত আজিকালি হেৰি, কিন্তু চব বিজ্ঞানৰ মেগাজিনবিলাক ট্ৰাষ্টৱৰ্থী নহয়। মই বহুত কিছুমান পালোঁ এনেই বহাই কিছুমান হাইপ কৰি পেলাই খুব লিখে। কিন্তু তাৰ ভিতৰত মই ছায়েন্স নেচাৰৰ হেৰিবিলাক, সেই দুখনটো আৰু প্ৰেষ্টিজিয়াছ। তাৰ যিবিলাক নিউজবিলাক বা তাৰ যিবিলাক আপডেটবিলাক, সেইবিলাক ভাল। কিন্তু ছায়েন্স নেচাৰ আমাৰ ইণ্ডিয়াত আকৌ এইটো ছাবস্ক্ৰাইব কৰিবলৈ বহুত এক্সপেঞ্চিভ হয়, প্ৰব্লেম হয়। চাইণ্টিফিক আমেৰিকান মই পঢ়োঁ। চাইণ্টিফিক আমেৰিকানখন অলপ বেলেগ ধৰণৰ, তাতে এটা ছাবজেক্ট এটা কনডেন্স কৰি পেলাই হেৰি কৰে। তাত এনেই খুব মানে টাইমলি সেইবিলাক ইমান নাথাকে। জেনেৰেলি এটা ছাবজেক্ট কনডেন্স কৰি পেলাই সেইটোৰ ওপৰত লিখে। তেনেকে আছে বহুত, আৰু কিবা কিবি অনলাইন হেৰি কৰিব পাৰি। অনলাইন আই থিংক চাইণ্টিষ্ট বুলি এখন আছে, কিমান কিন্তু মই ৰিলায়েবল মই নাজানো। এগেইন ৰিলায়েবলটো ধৰা বেলেগ বেলেগ লেভেলত বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া বিগিনাৰবিলাকৰ কাৰণে যিকোনো ইনফৰমেশ্যনেই ইউজফুল। এতিয়া ধৰা আমি ধৰা ইমান দিনৰ পৰা এইবিলাক হেৰি কৰি আছো, চ' কিছুমান ক্ষেত্ৰত আমাৰ অকণমান হেৰি আৰু অকণমান হাইপ চাইপ হ'লে কিবা কিবি হ'লে এনেই ভাল নালাগে আৰু। কিন্তু আই থিংক চবেই হেৰি চাইণ্টিষ্ট এইবিলাক ভালেই অনলাইন হেৰি কৰিব পাৰি, ছাবস্ক্ৰাইব কৰিব পাৰি। কিন্তু সেইবিলাক হেৰি কৰাটো খুব প্ৰয়োজনীয়, এটা টাচত থকাটো, কি ঘটি আছে এটলিষ্ট। মানে আনৰ চবৰ ক্ষেত্ৰতে এইটো সঁচা, কিন্তু মোৰ ক্ষেত্ৰত মই মানে হেৰি ইট মটিভেটছ মি। আৰু মানে কি, তুমি জানিলে মানে এইটো কামটো কৰিবলৈও তুমি এটা আইডিয়া পোৱা না, কি কৰিম, কেনেকে কৰিম, মানে ইউ কেন থিংক এবাউট দ্য ফিউচাৰ, ৰাইট? ধন্যবাদ।
এতিয়া যেতিয়াও সময়ৰ অভাৱ, চ' মই পৰমাদালৈ প্ৰগ্ৰেমটো শেষ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ ডক্টৰ মাউত ছাৰ। আমাক আপুনি যথেষ্ট সময় দিলে, আমাৰ এই লাইভ অনুষ্ঠানটোত আপুনি যথেষ্ট সময় দিলে আৰু এক সুন্দৰ আলোচনা আগবঢ়ালে বিজ্ঞানৰ বিষয়ে, বৰ্তমান সময়ৰ বিষয়ে, আমাৰ অসমৰ ভৱিষ্যতৰ বিষয়ে আৰু বাহিৰৰ গৱেষণাৰ যোনটো আপোনাৰ যি আছে আপুনি সুন্দৰকৈ পৰ্যালোচনা কৰিলে। সঁচাই অনুষ্ঠানটো বহুত মনোগ্ৰাহী হৈছে। আশা কৰো আমাৰ দৰ্শকসকল যথেষ্ট উপকৃত হৈছে এই অনুষ্ঠানটোৰ পৰা। দেখা গৈছে যে আমাৰ যথেষ্ট দৰ্শকে এই অনুষ্ঠানটো উপভোগ কৰিছে আৰু তেওঁলোকৰ যথেষ্ট প্ৰশ্নও আছিল, কিন্তু আমি সময়ৰ অভাৱত সকলো প্ৰশ্ন ল'ব নোৱাৰিলো। তথাপিও পাৰ্যমানে আমি তেওঁলোকৰ প্ৰশ্নখিনি ল'বলৈ সক্ষম হৈছো। চ' এইখিনিতে মই দৰ্শকসকলক জনাব বিচাৰো যে আমাৰ এই যোনটো অনুষ্ঠান আছে, এইটো আমাৰ গণিত ছাৰৰ যোনটো অফিচিয়েল ইউটিউব চেনেল আছে তাতে উপলব্ধ হ'ব। তেনেকে পিছত হ'লে আকৌ চাব পাৰিব। চ' সদৌ শেষত মই গণিত ছাৰৰ সকলো সদস্যকে, বিশেষকৈ ফিৰদৌছ জান্নাত আৰু অভিষেক শৰ্মাক অনুষ্ঠানটো অতি সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে মই ধন্যবাদ। শুভৰাত্ৰি। Thank you.